যি সময়ত আপুনি নাবাৰ্ডৰ চাকৰি এৰি আহিছিলে অসমলৈ পুনৰ সেই সময়ছোৱাৰ পৰা বৰ্তমান সময়ছোৱালৈকে বহুত সময় পাৰ হৈ গ'ল। সেই সময়ছোৱাতো বিভিন্ন মানুহে বোধহয় চিন্তা কৰিছিল বা ভাবিছিল যে ময়ূৰ বৰাই চাকৰি এৰি আহিছে, ময়ূৰ বৰাই ৰাজনীতিত প্ৰৱেশ কৰিব নেকি। নতুন প্ৰজন্মক মই ভাবোঁ সেইকাৰণে মোৰ এটা নৈতিক অধিকাৰ আছে কোৱাৰ যে মই নিজে 7টা চাকৰি পাইছিলোঁ, গোটেইকেইটা কেন্দ্ৰীয় চৰকাৰৰ। তাৰ ভিতৰত মই নাবাৰ্ডৰ প্ৰবেশ্যনাৰী অফিচাৰ হিচাপে মই 1996 চনত যোগদান কৰিলোঁ। সেই সময়ত আমি আছিলোঁ অসম আন্দোলনত এটা বছৰ, শৈক্ষিক বছৰ নষ্ট কৰা শেষৰটো আমাৰ বেটছ বা গোট। জুন মাহত মোৰ জন্ম আছিল। অক্টোবৰ মাহত যেতিয়া মোৰ খুৰা অনিল বৰাক যেতিয়া অসম বিৰোধী এক দুৰ্বৃত্তৰ চক্ৰই হোজাইত হত্যা কৰিছিল, আলফাৰ আন্দোলনৰ সময়তো অসমত থকা প্ৰতিগৰাকী যুৱক, আদহীয়া, বৃদ্ধ সকলোৰে যি মনোজগতত এইটো কথাই প্ৰভাৱান্বিত কৰিছিল যে বাহিৰৰ মানুহৰ এই যিটো কষ্ট সহিষ্ণুতা, বাহিৰৰ মানুহৰ পৰিশ্ৰম কৰাৰ প্ৰতি তেওঁলোকৰ যিটো এটা আগ্ৰহ, সেই কথাটো কিন্তু অসমৰ অসমীয়া মানুহৰ কম। আমাৰ মানুহ য'ত বেছি আছে তেওঁলোকেও পাৰিলে কোলাৰটো এৰি বোকাৰটো লোৱা মানসিকতাৰ ক্ষেত্ৰত আমি বৰ আগবঢ়া। আমি পাৰিলে সকলোৱে প্ৰথম হিন্দীতে ক'বলৈ বিচাৰে। এতিয়া মানে হিন্দী কোৱাটোও এটা ফেশ্বন হৈ গৈছে। আমাৰ যিটো ফোপোলা জাতীয়তাবোধৰ যিটো ৰূপৰেখা বা যিটো আমাৰ চৰিত্ৰ, সেই কথাটোৱে কিন্তু বৰ হতাশ কৰে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মুক্তাংগনৰ বিশেষ সাক্ষাৎকাৰ অনুষ্ঠান অফ দ্য ৰেকৰ্ডছৰ 3য় খণ্ডলৈ। ইতিমধ্যে অফ দ্য ৰেকৰ্ডছৰ 2টা খণ্ডত আমি দুগৰাকী বিশেষ অতিথিক আপোনালোকৰ মাজলৈ লৈ আনিছিলোঁ আৰু আজি আমাৰ মাজত অতিথি হিচাপে আমি স্বাগতম জনাইছোঁ অসমৰ বিশিষ্ট চিন্তাবিদ, লেখক তথা বুদ্ধিজীৱী ময়ূৰ বৰা ছাৰক। ছাৰক আমি প্ৰথমতেই মুক্তাংগনৰ অফ দ্য ৰেকৰ্ডছৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। ধন্যবাদ নিকু। আমি আজি ময়ূৰ বৰা ছাৰৰ সৈতে তেওঁৰ জীৱনৰ কথা, তেওঁৰ সৈতে জড়িত বিভিন্ন কথা আলোচনা কৰিম। কিন্তু সেই আলোচনাখিনিলৈ যোৱাৰ আগতেই প্ৰথমতেই কেইটামান খুব চমু প্ৰশ্ন সুধিব বিচাৰিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে যে আপুনি যিহেতু এটা সময়ত নাবাৰ্ডত চাকৰি কৰিছিল আৰু সেই নাবাৰ্ডৰ চাকৰি ত্যাগ কৰি বৰ্তমান সময়ত আপুনি লিখা মেলা আৰু পাব্লিক স্পিকিঙকে পেচা হিচাপে গ্ৰহণ কৰিছে। এইটোতো আচলতে সমগ্ৰ অসমৰ ইতিহাসৰ বাবে এটা অত্যন্ত এটা বহুতে ভাবিব পাৰে যে এটা অদ্ভুত কাৰবাৰ চলিছে। ইমান ডাঙৰ চাকৰি লিখা মেলা কৰি খাবলৈ আহিছে। গতিকে এই কথাটোক লৈ আপোনাৰ কেতিয়াবা ৰিগ্ৰেট আছে নেকি? নাই, দুখ একো নাই, কিন্তু প্ৰথমতে মানে অনুষ্ঠানটোৰ নাম যিহেতু অফ দ্য ৰেকৰ্ড, মোৰ অলপ ভয় লাগি আছে। মানে তোমাক আগৰ পৰা চিনি পাওঁ, তোমালোকৰ লগৰ যিকেইজন ইয়াত আন সহযোগী তেওঁলোককো মই ভালদৰে জানো আৰু নতুন প্ৰজন্মৰ প্ৰতি মোৰ এটা সদায় ভাল ভাৱ আছে। কিন্তু ভয় এইকাৰণে লাগিছে, সাধাৰণতে ৰাজনৈতিক দলৰ মানুহে তেওঁলোকে যেতিয়া কোনোবাই কাৰোবাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰে, মিহিকে বদনাম কৰে, তেওঁলোকে এনেকে ঘৰুৱা মেলত কয় যে অফ দ্য ৰেকৰ্ড কৈছো দেই। আৰু আজি তোমালোক যিহেতু আমাৰ ঘৰৰ অতিথি, মই যদিও তোমাৰ অনুষ্ঠানৰ অতিথি, মোৰ ঘৰতে অনুষ্ঠানটো হৈছে, তুমি আহিয়ে প্ৰথম অফ দ্য ৰেকৰ্ড কোৱাৰ কাৰণে মোৰ অলপ ভয় লাগিছে। বাৰু যি নহওক, দুখ তেনেকে নাই, ৰিগ্ৰেট বুলি যিটো কয় তেনেকুৱা ৰিগ্ৰেট নাই। অলপ অদ্ভুতটো হয়ে, মই যেতিয়া চাকৰি এৰিব খুজিছিলোঁ 25 বছৰ চাকৰি কৰাৰ পিছত 2021 চনত, মই 96 চনৰ পৰা 1996ৰ পৰা 2021লৈ 25 বছৰতকৈ কেইমাহমান বেছি কৰিলোঁ। তেতিয়া মানে মই বহুত শুভাকাংক্ষীয়ে নাবাৰ্ডত কাম কৰা আৰু অন্যান্য শুভাকাংক্ষীও কৈছিলে, তেওঁলোকে মোৰ ভালটো বিচাৰে। তেওঁলোকে কৈছিল যে এইটো হ'ল এটা মূৰ্খামি আৰু পাগলামিৰ সংমিশ্ৰণত হোৱা এইটো এটা সিদ্ধান্ত। ইটছ এ মিক্সাৰ অফ মেডনেছ এণ্ড ফুলিছনেছ। আৰু তেওঁলোক কিন্তু মোৰ বেয়া ভবা মানুহ নহয়, মানে কিন্তু তেওঁলোকে ভাল ভাবি কৈছিল যে চাকৰি যিহেতু আৰু 12-13 বছৰ আছিলে, 32 চনলৈকে, কিয় এৰিলোঁ। কিন্তু আচলতে
অদ্ভুত কাম কিবা ডাঙৰ কাম কৰিম সমাজৰ উত্তৰণ কৰিম এইবোৰ সাংঘাতিক তেনেকুৱা ধৰণৰ লক্ষ্য লৈ অহা নাই মই নিজে যি ধৰণে চলি ভাল পাওঁ আৰু সেই চলাৰ লগতে সমাজখনৰ নতুন প্ৰজন্মৰ কিবা এটা যদি যোগাত্মক কাম কৰিব পাৰোঁ সেইটো বুকুত বান্ধিয়েই আশা লৈয়ে আচলতে মই আহিছিলোঁ গতিকে মোৰ চাকৰিৰ পৰা এই স্বেচ্ছামূলক অৱসৰ লোৱা কথাটোক লৈ বহুতে কেতিয়াবা ডাঙৰ বৰ ত্যাগ কৰিলোঁ এনেকুৱা ধৰণৰ কথা ক'বলৈ চাই মই কিন্তু তেওঁলোকক কওঁ মই নিজেও নিজক বৰ লাইটলি লওঁ মই নিজে যিকোনো মানুহে আচলতে নিজকে বৰ বেছি চিৰিয়াছলি ল'ব নালাগে বুলি ভাবোঁ কিছুমান কথাত চিৰিয়াছ হ'ব লাগে সমাজৰ কথাত সেইকাৰণে মই নাভাবোঁ যে কিবা ত্যাগৰ কথা আছে গতিকে যিহেতু ত্যাগ নাই আৰু অলপমান আমি বেংকত আছিলোঁ অলপ কেলকুলেশ্যন বুলি যদি কওঁ কৰি লৈছোঁ তেতিয়া বৰ বেছি এইটো ৰিগ্ৰেটৰ কথাও নাই বুলিয়ে ভাবোঁ হয় যি কি নহওক আপুনি বিশেষ সময়ছোৱাত যেতিয়া নাবাৰ্ডৰ চাকৰি এৰি আহিলে তাৰ পাছত আপুনি অসমৰ তাৰ আগতেও অৱশ্যে কৰিছিলে কিন্তু তাৰ পাছত একদম ফুল টাইম আপোনাক দেখা পোৱা গ'ল যে অসমৰ বিভিন্ন মহাবিদ্যালয় গ'ল বিশ্ববিদ্যালয় যিকোনো অনুষ্ঠানত আপুনি বক্তা হিচাপে পাব্লিক স্পিকিঙক এটা পেচা হিচাপে গ্ৰহণ কৰিলে এই পেচাটো বোধহয় অসমত বহু ক্ষেত্ৰত এতিয়াও নতুনেই হৈ আছে তো আপুনি পাব্লিক স্পিকিঙক এটা বিশেষ পেচা হিচাপে গ্ৰহণ কৰাৰ যিটো আইডিয়া সেই আইডিয়াটো কেনেকৈ আহিল মই আচলতে ঠিক সেইটো কৰিম বুলি আচলতে আগবঢ়া নাছিলোঁ মানে কথাটো এনেকুৱা হ'ল যেতিয়া মই নাবাৰ্ডৰ জিলা মানে প্ৰথম মই লক্ষ্ণৌত চাকৰি কৰিছিলোঁ প্ৰবেশ্যনাৰী অফিচাৰ হিচাপে যেতিয়া মই যোগদান কৰিলোঁ 1996ত তাৰপিছত গুৱাহাটীত কৰিলোঁ তাৰপৰা চণ্ডীগড়ত কৰিলোঁ 2007 চনত যেতিয়া মই যোৰহাটলৈ আহিলোঁ জিলা বিষয়া হিচাপে তেতিয়া আচলতে প্ৰথমতে আমাৰ কাম কাজবোৰ এনেকুৱা আছিল উন্নয়নমূলক কামৰ লগত জড়িত হ'ব লাগে আত্মসহায়ক গোট কিষাণ ক্ৰেডিট কাৰ্ড যুটীয়া দায়বদ্ধতা গ্ৰুপ JLG এইবোৰ মানে আচলতে অসমৰ মানুহৰ মাজত জনপ্ৰিয় কৰাৰ বাবে নাবাৰ্ডে কাম কৰে আৰু বিভিন্ন কামো আছে সেইবোৰ কৰাৰ কাৰণে আমি সাধাৰণতে খুব মেল মিটিং কৰিব লাগে আৰু গাঁও অঞ্চলত বহুত মেল মিটিং হয় গাঁও অঞ্চলত অসমীয়া ভাষাত কথা কোৱাৰ যিটো আমেজ বা আনন্দ মই বাহিৰত থাকোঁতে পোৱা নাছিলোঁ সেইটো পালোঁ আৰু একেবাৰে সেই জীৱনৰ লগত যেতিয়া সোমাই গ'লোঁ তেতিয়া বহুত মানুহে কোৱা আৰম্ভ কৰিলে আপুনি কথাবোৰ শুনি ভাল লাগে আপোনাৰ এনেইতো চৰকাৰী বা বেংকৰ আঁচনিৰ বিষয়ে ক'লে মানুহে বৰকৈ নুশুনে কিন্তু আপুনি অকণমান সাধু কথাৰ নিচিনা বা অকণমান তাত অকণমান ৰসৰ অকণমান সুমুৱাবলৈ চেষ্টা কৰে আৰু সেইটোৱে মই ভাবোঁ ৰসেই জীৱন গতিকে খালি বেছি ৰস হ'ব নালাগে ৰসৰ লগত অন্যান্য কথাও লাগে গতিকে তেনেকৈ কৰোঁতে কৰোঁতে মই মনত ভাবিলোঁ যে মই অলপ হয়তো কথা ক'ব পাৰোঁ তেনেকৈ কোনো তাৰ কাৰণে দম্ভ অহংকাৰৰ কথা নাই মই ভাবোঁ যে কথা কৈ মই হয়তো 30 নম্বৰ পাম মই পাছ কৰিব পাৰোঁ মই লেটাৰ ডিষ্টিংশ্যন পাম বুলি কোৱা নাই তাৰপিছত যিহেতু লেখা মেলাৰ লগত জড়িত তাৰপিছত বিভিন্ন মানুহে মতা হ'ল মাতোতে আচলতে এনেকুৱা এটা হ'ল আৰু সকলোৰে মৰম দিলে গালি যেনেকৈ ফেচবুক এক্স বা অন্যান্য ইনষ্টাগ্ৰামতো আজিকালি পৰা দেখোঁ যে মাজে মাজে কিন্তু তাৰ লগতে তাৰ বিপৰীতে কিন্তু বহুত মানুহৰ মৰম নতুন প্ৰজন্মৰ আস্থা বিশ্বাস এচামে এসময়ত গালি দি 3-4 বছৰৰ পিছত আকৌ পুনৰ আঁকোৱালি লোৱাও দেখা পাইছোঁ গতিকে তেতিয়া দেখিলোঁ মানুহে যিহেতু গ্ৰহণ কৰিছে আৰু মানুহে আজিকালি কিতাপ পত্ৰৰ লগতো সম্পৰ্কটো যিটো অতি দুখজনক কথা কম হ'ল দুৰ্ভাগ্যজনক কথা সেইকাৰণে এই কথা কোৱাৰ মাজেৰেই মই বহু মানুহৰ লগত এটা যোগাযোগ ৰাখিবলৈ চাওঁ আৰু মোৰ মনৰ কথাখিনি বিভিন্ন স্পৰ্শকাতৰ সমস্যাৰ ক্ষেত্ৰত মই যদি জানো মোৰ যদি আত্মবিশ্বাস আছে মোৰ যদি সেই ক্ষেত্ৰত কোনো ভণ্ডামীৰ আশ্ৰয় ল'ব লগা নাই তেতিয়াহ'লে মই মুকলিকে ক'বলৈ টেলিভিশ্যনতেই হওক বিভিন্ন সাক্ষাৎকাৰতেই হওক বা কোনো মহাবিদ্যালয় বিশ্ববিদ্যালয় অন্যান্য অনুষ্ঠানত ক'বলৈ যত্ন কৰোঁ গতিকে খুব পেছাদাৰীভাৱে মই পাব্লিক স্পিকাৰ বুলি ক'বলৈ মোৰ এতিয়াও ভয় লাগে আৰু তুমি প্ৰথমতে যিটো বুদ্ধিজীৱী শব্দ সেইটোতো মই দূৰৰ পৰাই নমস্কাৰ গতিকে মই নিজৰ মনৰ কথাখিনি ক'বলৈ যত্ন কৰোঁ কোনোবাই পাব্লিক স্পিকাৰ বুলি কয় এইটো তেওঁলোকৰ মহানতা মই তেনেকুৱা বুলি এতিয়াও কিন্তু ভবা নাই যি সময়ত আপুনি নাবাৰ্ডৰ চাকৰি এৰি আহিছিলে অসমলৈ পুনৰ সেই সময়ছোৱাৰ পৰা বৰ্তমান সময়ছোৱালৈকে বহুত সময় পাৰ হৈ গ'ল সেই সময়ছোৱাতো বিভিন্ন মানুহে বোধহয় চিন্তা কৰিছিল বা ভাবিছিল যে ময়ূৰ বৰাই চাকৰি এৰি আহিছে ময়ূৰ বৰাই ৰাজনীতিত প্ৰৱেশ কৰিব নেকি তেনে প্ৰশ্ন আপুনিও লাভ কৰিছিলে নেকি নাই বহুত কৰিছোঁ তাৰমানে মোৰ সময়টো এনেকুৱা আছিলে 21 চনৰ মাৰ্চ মাহত মই চাকৰি এৰি আহিলোঁ আৰু 21 চনৰ আমাৰ মে' নে জুন মাহত এপ্ৰিল মাহত আমাৰ ইয়াত নিৰ্বাচন মই যেতিয়া কাৰণ আকৌ স্বেচ্ছামূলক অৱসৰ লোৱাৰ আগতে 3 মাহৰ আগতে নটিচ দিব লাগে গতিকে মোৰ বন্ধু বান্ধৱ খবৰ ৰখা বিভিন্ন মানুহ সাংবাদিক তেওঁলোকে গম পাইছিল ডিচেম্বৰ মাহতে মই 20 চনৰ যে মই হেৰি দিম VRSৰ কাৰণে মই যিখন প্ৰথম আবেদন কৰিম গতিকে ধৰিয়েই লৈছিল মই কওঁতে বিশ্বাসেই কৰা নাছিল এতিয়া এই 2-3 বছৰ যোৱাৰ পিছত প্ৰথম তেওঁলোকে অলপ বিশ্বাস কৰিবলৈ বাধ্য হ'ল যেতিয়া সেইবাৰ নিৰ্বাচনতো মোক আগৰ ৰূপতে দেখিলে ৰাজনৈতিক বিশ্লেষকে ৰাজনীতি কাৰণ মই নিজে ৰাজনীতিৰ কাৰণে যোগ্য মানুহ বুলি নাভাবোঁ ৰাজনীতিত ভাল মানুহ আহিব লাগে মই তেনেকৈ ভাল মানুহৰ বেয়া মানুহৰ সংজ্ঞা
মোৰ লগত মই তাৰ নিৰূপণকাৰী বুলি কেতিয়াও নাভাবোঁ, মই নিজকে অযোগ্য বুলি ভাবোঁ। কাৰণ ৰাজনীতি কৰিবৰ কাৰণে কিছুমান কথাত মানুহে কিছুমান কথা এৰা ধৰা কৰিব পৰা হ'ব লাগে, নহ'লে মই অলপ সেইবোৰ ক্ষেত্ৰত অথনি ক'লোঁ মই ৰং ৰহইচ কৰি ভাল পোৱা মানুহ, কিন্তু কিছুমান কথাত মই এৰা ধৰা কৰিব নোৱাৰোঁ। গতিকে বৰ্তমানৰ ৰাজনীতিৰ যিটো গতি প্ৰকৃতি তাৰ ক্ষেত্ৰত মই আটাইতকৈ আনফিট, অযোগ্য মানুহ বুলি ভাবোঁ। গতিকে মই কেতিয়াও মোৰ মনৰ মাজত স্পষ্ট, আৰু মানুহেও আজি 3-3.5 বছৰৰ পিছত গম পালে যে ময়ূৰ বৰাই যোগদান কৰাহেঁতেন হয়তো তেতিয়াই কৰিলে হয়, এতিয়া 25 চন পালেহি যোগদান কৰা নাই যিহেতু নকৰিব চাগে। গতিকে সময়ে এইটো স্পষ্ট কৰিছে আৰু ভৱিষ্যতেও এইটো দিশতেই থাকিব বুলি মই অন্ততঃ বিশ্বাস কৰোঁ। যি কি নহওক আমি এই ধৰণৰ প্ৰশ্ন মাজে মাজে কৰি থাকিম, কিন্তু আমি এতিয়া একেবাৰে প্ৰথমৰ পৰা আহিব বিচাৰিছোঁ। আপোনাৰ জন্ম শৈশৱ এই সম্পৰ্কে আমাৰ দৰ্শকক যদি অকণমান কয়। জন্ম মোৰ নগাঁৱত, মোৰ দেউতা আৰু মা উভয়ৰে ঘৰ আছিল নগাঁৱত। দেউতাহঁতে কিন্তু গুৱাহাটীত, মানে আমাৰ যিটো ছেটেল কৰা বুলি কয়, যিহেতু চাকৰি কৰিছিলে গুৱাহাটীত ছেটেল কৰা, গতিকে নগাঁৱত মোৰ জন্ম যদিও মই পূজা আৰু বিহুত নগাঁৱলৈ যোৱা মানুহ। মামাহঁতৰ ঘৰ একেবাৰে প্ৰথম শৈশৱৰ পৰা গুৱাহাটী। আমি চানমাৰী অঞ্চলত ডাঙৰ হোৱা। চানমাৰী যিটো আমি প্ৰথম অৱস্থাত মিলনপুৰ বুলি কয়, এখন হোলী চাইল্ড স্কুল আছে, তাৰ কাষত 2-3 বছৰ, সেইটো মোৰ মনত নাই। 1973 চনৰ পৰা, মোৰ 70 চনত জন্ম, 73 চনৰ পৰা আমি জলসিঞ্চন আৰু বান নিয়ন্ত্ৰণ, আজিকালি জলসম্পদ বিভাগ বুলি কয় চানমাৰী, সেই তাৰ পিছফালে থকা যিবোৰ কোৱাৰ্টাৰ, আৱাসিক গৃহ আছিল চৰকাৰী, তাতেই মই ডাঙৰ হোৱা। একেবাৰে 73 চনৰ পৰা 99 চনলৈকে প্ৰায় 26 বছৰ কাল মোৰ প্ৰাথমিক স্কুল, প্ৰথম ইংৰাজী মাধ্যম, তাৰপিছত নিজাৰাপৰ প্ৰাথমিক বিদ্যালয়, কটন কলেজিয়েট স্কুল, কটন কলেজ, তাৰপিছত দিল্লীত পঢ়িবলৈ যোৱা, মোৰ বিয়ালৈকে 1999 চনত মোৰ বিয়া, আমি সেই অঞ্চলতে ডাঙৰ হৈছোঁ, চানমাৰী ডাঙৰ হৈছোঁ। তাৰপিছত বিয়াৰ পিছত আমি চানমাৰীৰে আছাম ট্ৰিবিউনৰ ওচৰত এটা ফ্লেট আৱাস গৃহ আছে মোৰ দেউতাৰ, সেইটো এতিয়াও আছে, পুষ্পালয় বুলি কয়, মানে আছাম ট্ৰিবিউনৰ নেক্সট বিল্ডিংটো। তাৰপিছত কৰিলোঁ আৰু মাজত দিল্লীত পঢ়িবলৈ গ'লোঁ। তাৰ পৰা কম বয়সতে মোৰ আচলতে একমাত্ৰ সন্তান, দেউতাৰো গা বেয়া আছিল, মাও, মই স্নাতক হোৱাৰ পাছতে ঢুকাল দুৰাৰোগ্য ৰোগত। গতিকে মই আকৌ ঘূৰি আহিব লগা হৈ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত মই মই অৱতীৰ্ণ হৈছিলোঁ। আৰু মোৰ কৈ ভাল লাগে নতুন প্ৰজন্মক, মই ভাবোঁ সেইকাৰণে মোৰ এটা নৈতিক অধিকাৰ আছে কোৱাৰ, যে মই নিজে 7টা চাকৰি পাইছিলোঁ, গোটেইকেইটা কেন্দ্ৰীয় চৰকাৰৰ। তাৰ ভিতৰত মই নাবাৰ্ডৰ প্ৰবেচনাৰী অফিচাৰ হিচাপে মই 1996 চনত যোগদান কৰিলোঁ ফেব্ৰুৱাৰী মাহত। আৰু মোৰ আৰু এটা কৈ ভাল লাগে যে নাবাৰ্ডৰ গুৱাহাটী কাৰ্যালয়ৰ বৰ্তমানৰ মুখ্য মহাপ্ৰবন্ধক, চিফ জেনেৰেল মেনেজাৰ লোকেন দাস, আমি একেলগে সোমাইছিলোঁ দুজন। তেওঁ ভোপালত জইন কৰিছিল, মই লক্ষ্ণৌত জইন কৰিছিলোঁ। মই চাকৰি এৰিলোঁ, লোকেনৰ খুব ভাল কেৰিয়াৰ, খুব অসমৰ বহুত দিনৰ মূৰত নাবাৰ্ডৰ অসম কাৰ্যালয়ত এজন অসমীয়া মানুহ আৰু অসমক জান প্ৰাণ দি ভাল পোৱা মানুহ আমি পাইছোঁ। আৰু বিভিন্ন কাম কাজ তোমালোকে হয়তো দেখিছা, তেওঁ এই যোৱা এবছৰৰ ভিতৰত কৰিবলৈ চেষ্টা কৰিছে। গতিকে ভাল লাগে, নিজৰ ক্ষেত্ৰখনত লোকেন দাস নাবাৰ্ডত আছে আৰু 7-8 বছৰ থাকিব, ভাল কাম কৰিছে। মই ভাল কাম কৰিবলৈ কেৱল চেষ্টাহে কৰিছোঁ। যি কি নহওক আপুনি শৈশৱ কৈশোৰ গুৱাহাটীতে পাৰ কৰিছে, সেই সময়ৰ গুৱাহাটীখন কেনে আছিল? আজিৰ নিচিনাই আজি আপুনি গুৱাহাটীলৈ গ'লে চাৰিওফালে বিশৃংখলতা, একদম গাড়ীৰ পে পা তেনেকুৱাই আছিলে নে? নাই, তেনেকুৱা একেবাৰে নাছিলে। তেতিয়াৰ গুৱাহাটীখন, মই নকওঁ যে অসমৰ বেলেগ ঠাইৰ তুলনাত সাংঘাতিক ধুনীয়া আছিল তেতিয়াও, আমাৰ কাৰণে, মোৰ কাৰণে ভাল। মই যদিও নগাঁৱৰ, কিন্তু গুৱাহাটীখনকে মোৰ বেছি নিজৰ যেন লাগে, কাৰণ সৰুৰ পৰাই ইয়াতে ডাঙৰ হৈছোঁ। কিন্তু আজিৰ যিটো বিশৃংখলতা, ধূলি বালি, সেইটো আন চহৰ নগৰতো হৈছে, কিন্তু তাৰ প্ৰভাৱ, যান্ত্ৰিকতাৰ কেঁকুৰা চেপাটো গুৱাহাটীত অকণমান বেছি হোৱা যেন লাগে। এফালে ৰাজধানী সেইকাৰণেও হৈছে, ৰাজধানীক লৈ এচাম মানুহৰ উদ্বিগ্নতা, ৰাজধানীখন এনেকৈ আগবঢ়াই লৈ যাব লাগিব, সেইটো এতিয়া শাসকীয় দল বা আগৰ চৰকাৰে যেনেকৈ ভাবে, আমাৰ লগত কেতিয়াবা মত নিমিলে। সেইবোৰ কথাৰ বাবে আমি আচলতে যেনেকৈ গুৱাহাটীৰ মাজত থকা সেউজীয়াখিনি ধৰি ৰখাৰ প্ৰয়াস কৰিব লাগিছিল, আমি যোৱা বছৰটো দেখিলোৱেই, এই অক্টোবৰ নৱেম্বৰ মাহত দীঘলী পুখুৰীৰ পাৰত ৰাইজৰ আন্দোলনো যে কেতিয়াবা সফল কাম হয়। বহু মানুহ আজিকালি নিৰাশাবাদী হৈ গৈছে যে মানুহৰ কোনো আন্দোলনেই সফল কাম নহয়, কিন্তু অসমৰ নতুন প্ৰজন্মৰ, অসমৰ ৰাইজে, কাৰ কোনো বেলেগ স্বাৰ্থ নাই, কোনো নেতা হ'বলৈ ওলাই অহা নাই, তেনে মানুহে কিন্তু দীঘলী পুখুৰীৰ পাৰৰ গছজোপা আজিলৈকে কিন্তু ৰাখিছে, ভৱিষ্যতে কি হয় নাজানো। গতিকে মই সদায় যোগাত্মক ইতিবাচক কথাবোৰ চাওঁ। আৰু এইখন গুৱাহাটীৰ মাজত সকলোৰে গুৱাহাটীখনৰ প্ৰতি এটা মৰম আছে, গুৱাহাটীখনক আমি কি দিব পাৰোঁ। আমিতো 20 চনত আমি অকলশৰে ঘূৰি ফুৰোঁ, তেতিয়া অসম আন্দোলনৰ ভৰপক, গতিকে সেই সময়ত আমি আছিলোঁ অসম আন্দোলনত এটা বছৰ, শৈক্ষিক বছৰ নষ্ট কৰা শেষৰটো আমাৰ বেটছ বা গোট। আমাৰ পিছৰ যিসকল আমাতকৈ কনিষ্ঠ আছিল, তেওঁলোকৰ আৰু
অসম আন্দোলনত কোনো শৈক্ষিক বৰ্ষ নষ্ট হোৱা হোৱা নাই আমাৰ ওপৰখিনি হৈছে আৰু আমি আছিলোঁ একেবাৰে শেষৰটো বেল কিন্তু মই সদায় ভাবোঁ সেই এটা শৈক্ষিক বছৰ বিনষ্ট হ'লেও আমাক কিন্তু সেই গোটেই কথাখিনি বহু কথা শিকালে অসমৰ কথা অসমৰ সমস্যাৰ কথা বহু সময়ত আমি আৱেগিক আছিলোঁ অসম আন্দোলনটোৱে আমাক শিকালে যে আমাৰ আৱেগ আমাৰ যুক্তি অসম আন্দোলনৰ লক্ষ্য বা মূল যিটো উদ্দেশ্য তাৰ লগত সহমৰ্মিতা ৰাখিও আন্দোলনটোৰ যিমানবোৰ ভুল আছিল কমিউনিষ্ট নিগৃহণৰ কথা হাবিৰাম বড়ো বিহুৰাম বড়োৰ কথা নেলিৰ সেই হত্যাকাণ্ডৰ কথা নাৰকীয় যিটো সমগ্ৰ ভাৰতৰ ভিতৰতে অসমত হৈছিল অসমীয়া মানুহক লজ্জানত কৰিছিল কিন্তু আজিও অসমীয়া চিন্তাবিদ বুদ্ধিজীৱী লেখকে নেলিৰ ঘটনাটোক লৈ এটা সুস্থিৰ সিদ্ধান্তলৈ আহিব পৰা তেওঁলোকে লুকুৱাই ৰাখিব বিচাৰে তেওঁলোক শ্বহীদ নে অৰ্ধ শ্বহীদ নে তেওঁলোক পাৰিসাংখ্যিক মাত্ৰ এটা শুকান তথ্য এই কথাটো আচলতে খুব মানুহে মানুহৰ বাবে গানটো যদি আমি ভাল পাওঁ ভূপেন হাজৰিকাক যদি আমি সন্মান কৰোঁ একে সময়তে নেলিৰ ঘটনাটোক লৈ যদি আমি মুখ লুকুৱাই দিওঁ তেতিয়াহ'লে আমি সেইটো গান গোৱাৰ নৈতিক অধিকাৰেই অসমীয়া মানুহৰ নাই বুলি মই ভাবোঁ গতিকে এনেধৰণৰ এক ধৰণৰ সকলো পিনৰ পৰা মই কি ক'ম বেলেগ বেলেগ ধৰণৰ তাৰণা বেলেগ বেলেগ ধৰণৰ মানুহৰ ধাৰণা এটা চাপৰ সৃষ্টি হয় আৱেগত আপোচকামী মানুহ আমি তোমালোকেও দেখিছা আমিও বহু দেখিলোঁ তাৰ মাজতে এই গুৱাহাটীখন চলি আছে আমিও ধূলি বালি খাই এতিয়া চলিছোঁ আশা ৰাখিছোঁ ভাল হ'ব চৰকাৰে বহুবোৰ কথা কৈ থাকে আমি প্ৰায় সমালোচনা কৰি থাকোঁ তথাপিও এটাই আশা যে আমাৰ সমালোচনাবোৰ ভুল হওক চৰকাৰে কৈ থকা কথাবোৰে সঁচা হওক গুৱাহাটী অসমখন সৰ্বাংগ সুন্দৰ হওক এইকণতে মনত পৰিছে সৌৰভ চলিহা তেওঁ যেতিয়া দিছপুৰলৈ ৰাজধানী অনাৰ কথা চলি আছিলে সেই সময়ছোৱাত তেওঁ যথেষ্ট সচেষ্ট হৈ প্ৰতিবাদ কৰিছিলে বোধহয় তাইও বোধহয় তাৰেই এটা কাৰণ বোধ হয় যে এনেধৰণৰ বিশৃংখলতা আহিব পাৰে বুলি বোধহয় তেওঁ ভাবিছিলে অলপমান বিশৃংখলতা মই ভাবোঁ কেতিয়াবা কেতিয়াবা সৃষ্টিশীল মানুহৰ জীৱনতো থাকে এতিয়া সৌৰভ চলিহাৰ নামটো তুমি লৈছা বা অন্যান্য যিসকল সৃষ্টিশীল সৃজনীশীল সাহিত্যৰ মানুহ আছে অলপমান মানে পৰিমিত ৰূপৰ বিশৃংখলতা মই ভাবোঁ কেতিয়াবা কেতিয়াবা কাম্য সদায় নহয় কিন্তু তেওঁ কি ভাবি কৈছিল অৱশ্যে তেওঁ মনোজগতৰ ওপৰত মই তেনেকৈ ইমান সূক্ষ্মভাৱে অধ্যয়ন কৰা নাই কিন্তু সেই বিশৃংখলতা হয়তো শিলঘাটত হোৱাহেঁতেনো হ'লহেঁতেন কিন্তু এটা ভৌগোলিকভাৱে মই ভাবোঁ অসমৰ যদি শিলঘাট বা মধ্যম এটা অংশত যদি ৰাজধানীখন হ'লহেঁতেন তেতিয়া হয়তো ভাল আছিল কিন্তু আজি আৰু এই 2025 চনৰ আমি মাৰ্চ মাহত বহি সেইটো নোহোৱাৰ কাৰণে কি হ'ল দুখ কৰি থাকি লাভ নাই কাৰণ আমি ইমান বেছি আৱেগিক বা অতি স্মৃতিকাতৰ হ'লেও অসুবিধা আমি এতিয়া এইখন ঠাইক এইখন ৰাজধানীক এইখন অসমক কেনেকৈ আগুৱাই লৈ যাব লাগে সেইখিনি কথাত আমি সকলোৱে মনোনিৱেশ কৰা ভাল কিন্তু মনোনিৱেশ কৰোঁতে মানুহৰ মানে ন্যস্ত স্বাৰ্থ আৰু আপোচকামী মানসিকতা যেতিয়া দল সংগঠনৰ দেখোঁ বহু লেখক বুদ্ধিজীৱীৰ দেখোঁ তেতিয়া মোৰ মন যায় যে অকল দিল্লী দিছপুৰক সমালোচনা কৰি থাকিলেই নহয় অন্যান্য কথাবোৰো আমি আচলতে মনত ৰাখিব লাগিব যি কি নহওক আপুনি গুৱাহাটীতে নিজৰ শিক্ষা জীৱনৰ প্ৰায় এছোৱা সময় পাৰ কৰিলে তাৰ পৰা আপুনি গ'ল দিল্লী বিশ্ববিদ্যালয় গতিকে আপুনি দিল্লী বিশ্ববিদ্যালয়ৰ যি কেম্পাছৰ পৰিৱেশ সেই পৰিৱেশো আপুনি নিশ্চয়কৈ লাভ কৰিলে আপুনি তাত হোষ্টেলত আছিল নে ৰুম কৰি আছিল মই আচলতে দুই ধৰণৰ অভিজ্ঞতা মোৰ মানে বিচিত্ৰ অভিজ্ঞতা আছে দিল্লীত যেতিয়া গ'লোঁ আমাৰ 89 চনত 1989ত মই তাৰ আগলৈকে ইয়াত বিজ্ঞান শাখাৰ ছাত্ৰ আছিলোঁ গতিকে মই NIT বুলি কয় REC বহুকেইখনত ছিট পাইছিলোঁ আৰু মা দেউতাই খুব বেয়া পাইছিলে মধ্যবিত্ত মানুহৰ একমাত্ৰ সন্তানে ইঞ্জিনিয়াৰিঙত ছিট পাই যেতিয়া ইতিহাস বা দৰ্শন পঢ়িম বুলি ক'ব সেইটো এটা মাহঁতৰ কাৰণে অলপ এটা মানে বৰ ভাল পোৱা নাছিল আৰু সেইটো এটা ভুল সিদ্ধান্ত বুলি ভাবিছিল কিন্তু মোৰ এটাই ভাল লাগে যে মোৰ মায়ে বেছিদিন নেদেখিলে কাৰণ 93 চনতে তেখেতৰ মৃত্যু হৈছে কিন্তু দেউতাই দেখিলে যে মই যিটো সিদ্ধান্ত লৈছিলোঁ সেই সিদ্ধান্তটোৰ পৰা বৰ দুখ কৰিব লগা একো নাই বৰঞ্চ সেইটো সিদ্ধান্ত মোৰ জীৱনৰ এটা ভাল ইতিবাচক সিদ্ধান্ত বুলি ভাবোঁ যেনেকৈ দেউতা মায়ে মোৰ এটা সিদ্ধান্ত লৈছিল মোৰ জীৱনত যে মই চেক্ৰেড হাৰ্ট নামৰ যিখন স্কুল এতিয়া এখন স্কুল নাই এই পূবশৰণীয়া আমাৰ জলসিঞ্চন বিভাগৰ সন্মুখত এটা LG শ্ব'ৰুম আছে তাত আগতে এখন স্কুল আছিল এতিয়া গুড শেফাৰ্ড বুলি বেলেগ এখন স্কুল আছে চানমাৰী তাৰ কাষত চেক্ৰেড হাৰ্টত মই পঢ়িছিলোঁ আমাৰ সময়ৰ পৰা আচলতে ইংৰাজী মাধ্যমৰ কথাটো লাহে লাহে আৰম্ভ হৈছিল কিন্তু কিবা কাৰণত 8-9 মাহ পঢ়াৰ পিছত দেউতা মায়ে বেয়া পায় মোক তাৰ পৰা নাম কাটি গৈ আমাৰ ডক্টৰ হীৰেণ গোহাঁইদেৱৰ ঘৰৰ ওচৰত থকা নিজৰাপাৰ প্ৰাথমিক বিদ্যালয়ত নাম লগাই দিছিল গতিকে দেউতা আৰু মায়ে লোৱা সেইটো আছিল অত্যন্ত মোৰ জীৱনৰ ভাল সিদ্ধান্ত তাৰ পিছৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত দুটা মই লৈছোঁ এতিয়ালৈকে এটা 1989 চনত 89ত যেতিয়া মই ইঞ্জিনিয়াৰিং নপঢ়ি দিল্লীত গৈ পেলাই হিষ্ট্ৰী ফিলচফি পঢ়িলোঁ আৰু এটা মই ভাবোঁ আৰু এতিয়া 4 বছৰহে হৈছে এতিয়াও 4 বছৰ হ'ব 31 মাৰ্চত মই 2021 চনৰ 31 মাৰ্চত যেতিয়া স্বেচ্ছামূলক অৱসৰ VRS ল'লোঁ সেইটো মই ভাবোঁ এটা ভালেই সিদ্ধান্ত লৈছোঁ অৰ্থনৈতিক দিশৰ পৰা
কিছু ক্ষতি নোহোৱা নহয়, কিন্তু সেইখিনি মোকাবিলা কৰিব পাৰিম বুলি ভাবিয়েই লৈছিলোঁ। গতিকে তেনেকেই মই ভাবোঁ আৰু জীৱনটো কেনেকৈ আহিছে সেইমতে আমি কেনেকৈ গ্ৰহণ কৰোঁ, অকণমান যোগাত্মক মনোভাৱ লৈ সেই কথাটো গুৰুত্বপূৰ্ণ। কিন্তু দিল্লীৰ পৰিৱেশৰ কথাটো ক'বলৈ গ'লে পঢ়া শুনাৰ শৈক্ষিক পৰিৱেশটোতো দিল্লীত নিশ্চিতভাৱে ভাল, এইটো ক'বই লাগিব। আৰু মই যিখন কলেজত আছিলোঁ, হংসৰাজ কলেজৰ যিটো পুথিভঁৰাল এতিয়াও ভাল, তেতিয়া গোটেই দিল্লী বিশ্ববিদ্যালয়ৰ সকলো কলেজৰ ভিতৰত আটাইতকৈ ৱেল ষ্টকড লাইব্ৰেৰী আছিল, গতিকে ভাল আছিল। লাইব্ৰেৰীত গৈ যে মানুহে পঢ়ে, ৰাতিও পঢ়িব পাৰে, সেইটো আমি দিল্লীত থাকোঁতে অনুভৱ কৰিলোঁ। যদিও বেছিভাগ সময় আমি লাইব্ৰেৰীত অতিবাহিত কৰা নাই, বদমাচি কৰা বুলি যিটো কোট আনকোট কয় সেইবোৰো কৰিছোঁ, কিন্তু তাৰ পৰিৱেশটোৱে আজিও আমাৰ বন্ধু বান্ধৱ বিভিন্ন ক্ষেত্ৰত কিবা এটা সহায় সহযোগ লাগিলে সেই দিল্লীত পঢ়া অসমীয়া বা অন্যান্য যিখিনি মানুহ, তেওঁলোকৰ মাজৰ যিটো বন্ধুত্বৰ যিটো গাঢ়তা, তেওঁলোকৰ মাজত থকা যিটো এটাচমেণ্ট, সেইটো কিন্তু সাংঘাতিক বেছি। সেইবাবে দিল্লীৰ অকল মানে শ্ৰেণীকোঠাই নহয়, দিল্লীৰ সেই সময়খিনিয়ে সেই সময়খিনিয়ে কিন্তু আমাক বহু কথা শিকালে। তেতিয়া ইফালে উগ্ৰপন্থী সমস্যা, সংযুক্ত মুক্তি বাহিনী, অসমৰ বিভিন্ন সময়ত মা দেউতাও নিবিচাৰে আমি তাতেই থকাটো বিচাৰে। গতিকে সেই গোটেইবোৰ কথা আমি তাত থাকোঁতে দেখিছিলোঁ, আৰু তাৰ পৰা অসমক, নিজৰ জীৱনটোক আৰু সমগ্ৰ সমাজখনক এটা চাবলৈ বেলেগ এটা দৃষ্টিকোণ আমাক দিছিল বুলি মই অন্ততঃ বিশ্বাস কৰোঁ। হয়, আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে আপুনি শৈশৱ কৈশোৰৰ মাজেৰে যৌৱন পোৱালৈকে অসমৰ ইতিহাসৰ দুটা অতি ডাঙৰ ঘটনা হৈ গৈছে। অসম আন্দোলন হৈ গৈছে, আৰু তাৰ পাছতে আৰম্ভ হৈছে আলফা অৰ্থাৎ সংযুক্ত মুক্তি বাহিনীৰ যি তেওঁলোকৰ বিদ্ৰোহ বুলি ক'ব পাৰি, যি বুলিয়ে নকওঁ আৰু। এতিয়া কথাটো হৈছে এই দুটা ঘটনাই আপোনাৰ আজিৰ যিজন ময়ূৰ বৰা, আপুনিও যথেষ্ট ধৰণৰ জাতীয়তাবাদৰ সৈতে জড়িত বিভিন্ন কিতাপ পত্ৰ ৰচনা কৰিছে, য'ত নেকি অসমৰ ভালো দেখুৱাইছে, অসমৰ ভুলখিনিও আঙুলিয়াই দেখুৱাইছে অতি সাহসিকতাৰে। এই আপোনাৰ গোটেই যিজন ময়ূৰ বৰাৰ নিৰ্মাণ প্ৰক্ৰিয়াত এই ঘটনা দুটাৰ কিবা বিশেষ ভূমিকা তথা কিবা ইণ্টাৰপ্ৰিটেশ্যন আছে নেকি? নিশ্চিতভাৱে থাকিব নিকু। মোৰ ভাল লাগে তুমি কিতাপৰ কথা ক'লা। মোৰ বোধকৰো চিৰদিন অসমীয়া গ্ৰন্থখন ওলোৱাৰ পিছত নে অসমীয়া স্বাভিমানৰ ৰূপৰেখা, তুমিও তাৰ বিষয়ে নিয়মীয়া বাৰ্তানে প্ৰতিদিন কাকতত এটা লিখিছিলা, ভাল সমালোচনাত্মক প্ৰবন্ধ। মই খুব ভাল পাইছিলোঁ। সাধাৰণতে বহুতে অকল পৰিচয়মূলক টোকা লিখি থৈ দিয়ে, তুমি অলপ সমালোচনাত্মক দৃষ্টিভংগীৰ আজি পৰা 4-5 বছৰ আগত মোৰ লগত এতিয়াও আছে। গতিকে সেইটো কথাৰ বাবে তোমাক আজি ৰাজহুৱাকে বাৰু মই ধন্যবাদ জনালোঁ। এই কথা চোৱা, দুটা যেতিয়া গুৰুত্বপূৰ্ণ ঘটনা হ'ব আৰু যেতিয়া মানুহজনৰ তেওঁৰ ব্যক্তিত্বৰ মাজত, মনৰ মাজত যেতিয়া জাতীয়তাবোধ থাকিব, নিশ্চিতভাৱে সেইবোৰ ঘটনাই আমাক বেছিভাগ ক্ষেত্ৰতে যোগাত্মক, কেতিয়াবা কেতিয়াবা ঋণাত্মকভাৱে মানে এক মিশ্ৰিত ধৰণৰ প্ৰভাৱ আমাৰ ব্যক্তিত্ব, আমাৰ মনোজগতৰ ওপৰত আছেই। মই এতিয়া সৰু উদাহৰণ দিওঁ, মানে মই নিজকে বৰ বেছি যুক্তিবাদী, বৰ বস্তুনিষ্ঠ এনেকৈ ক'বলৈ নাযাওঁ, কাৰণ যুক্তিবাদী বস্তুনিষ্ঠ এই কথাবোৰ আচলতে আপেক্ষিক কথা, আৰু মানুহ যিহেতু মেচিন নহয়, যন্ত্ৰ নহয়, গতিকে কিছুমান কথাত সম্পূৰ্ণ যুক্তিবাদী হ'ব নোৱাৰে। কিন্তু মই সৰু উদাহৰণটো এইটো দিওঁ যে 72 চনৰ মাধ্যম আন্দোলন, মোৰ তেতিয়া 2 বছৰ হোৱা নাই, 2 বছৰ হৈ গৈছে। জুন মাহত মোৰ জন্ম আছিল। অক্টোবৰ মাহত যেতিয়া মোৰ খুৰা অনিল বৰাক যেতিয়া অসম বিৰোধী এক দুৰ্বৃত্তৰ চক্ৰই হোজাইত হত্যা কৰিছিল, মাধ্যম আন্দোলনৰ শ্বহীদ, আগৰ দিনা আমাৰ মুজাম্মিল হক আমাৰ খাৰুপেটীয়াত, আৰু পিছৰ দিনা হোজাইত তেতিয়াৰ সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক, আৰু নগাঁও কলেজৰ তেওঁ ছাত্ৰ একতা সভাৰ সম্পাদক আছিল। তেওঁক হত্যা কৰিলে। গতিকে তেতিয়াতো মই একো গম নাপাওঁ, তেওঁ শ্বহীদ হ'ল। পিছত যেতিয়া মই অলপমান পঢ়া শুনা কৰি দেখিলোঁ যে যদিও মোৰ খুৰা শ্বহীদ হৈছিল, মাধ্যম আন্দোলনক আমাৰ অসম বা ভাষা আন্দোলনৰ বহুবোৰ যুক্তিযুক্ততা আছিল, কিন্তু তাৰ ত্ৰুটি বিচ্যুতিও কিন্তু আছিল, দুৰ্বলতা আছিল, আসোঁৱাহ আছিল। সেই কথাখিনি আমাৰ এচাম মানুহে আলোচনা কৰিবলৈ, বিশ্লেষণ কৰিবলৈ তেওঁলোকে অসমৰ্থতা প্ৰকাশ কৰে, আবেগেৰে চব লৈ যায়। নাই নাই, যি হৈছিল চব, ইমানজন মানুহ শ্বহীদ হ'ল, 855 জন 860 জন শ্বহীদৰ কথা আমিও কওঁ। ঠিক তেনেকৈ অসম আন্দোলনৰ ক্ষেত্ৰতো অসম আন্দোলনৰ যিটো মূল কথা আছিল, মূল লক্ষ্য আছিল, এইটো মানুহৰ ভুল ধাৰণা। সেইটো তুমি দেখিবা সন্মানীয় হোমেন বৰগোহাঁই, এতিয়া প্ৰয়াত, আৰু ডক্টৰ হীৰেণ গোহাঁই, তেওঁলোকৰো আচলতে সমৰ্থন নথকা নহয়, কিন্তু তাৰ আন্দোলনটো চলাৰ সময়ত তাৰ নামত যিবোৰ কাণ্ড হৈছিল, এই যিটো মই উত্তৰ গুৱাহাটীৰ প্ৰথম অৱস্থাৰ হাবিৰাম বৰুৱা আৰু বিহুৰাম বড়োৰ নিগৃহীৰণৰ ঘটনা, সেইবোৰ ঘটনাক কেতিয়াও অসমক প্ৰকৃতাৰ্থত ভাল পোৱা মানুহে সমৰ্থন কৰিব নোৱাৰে, একদম ফেনাটিজম হৈ যায়। হয়, গতিকে তেনেকুৱা ধৰণৰ কথাৰ জৰিয়তে আচলতে জাতিটো আগ নাবাঢ়ে। তেনেকুৱা আবেগে আচলতে যে ক্ষতি কৰে,
তাৰ আটাইতকৈ ডাঙৰ দৃষ্টান্ত অসমীয়া মানুহৰ যোৱা 5টা দশক বা 6টা দশকৰ যিটো আমাৰ ভৱিষ্যতলৈ যোৱাৰ যিটো আমাৰ গতি প্ৰকৃতি বা আমাৰ যিটো জাতি গঠনৰ বা জাতি কোনোবা ক্ষেত্ৰত আচলতে জাতি কিছুমান ক্ষেত্ৰত আহি মুজুৰা পৰাৰ যিটো প্ৰক্ৰিয়া তাৰ মাজত আচলতে খুব স্পষ্ট হৈ পৰিছে, দৃষ্টিগতভাৱে স্পষ্ট হৈ পৰিছে। গতিকে মই ভাবোঁ যে অসম আন্দোলনৰ যেনেকৈ কিছু যুক্তিযুক্ততা নিশ্চিতভাৱে আছে, অবৈধ বেলেগ এখন দেশৰ পৰা ভোট বেংকৰ বাবে এটা ৰাজনৈতিক দলে অনা মানুহৰ সংখ্যাধিক্যই যেতিয়া খিলঞ্জীয়া মানুহৰ মনত অস্তিত্বৰ শংকা উপজাব, তেতিয়াহ'লে তাৰ বিৰুদ্ধে কিছু আন্দোলন হোৱাটো অহিংস উপায়েৰে নন ভাইলেণ্ট এইটো একেবাৰে যুক্তিযুক্ততা আছে। কিন্তু একে সময়তে সেই চৰকাৰ, বিভিন্ন দলৰ চৰকাৰ, আমাৰতো অসম গণ পৰিষদৰো 2বাৰ মুখ্যমন্ত্ৰী হ'ল, আমি বেলেগ কথা বাদেই দিলোঁ, আমাৰ কাঁইটীয়া বেৰৰ কথা শুনি কাঁইটীয়া তাঁৰৰ বেৰৰ কথা শুনি আজিলৈকে আমনি লগা হ'ল যে সেইখিনিও এতিয়া সম্পূৰ্ণ, সেইদিনাও দেখিলোঁ এতিয়াও বহু কিলোমিটাৰ মানে শ কিলোমিটাৰ এতিয়াও সম্পূৰ্ণ হোৱা নাই। গতিকে এই কথাটোৱে প্ৰমাণ কৰে যে আমাৰ যিটো ঘোষিত লক্ষ্য আৰু ইপ্সিত ফলাফল যিটো মানুহে আশা কৰে সেইবোৰৰ পৰা আমি নাপাওঁ। আৰু গতিকে মানুহৰ মনলৈ হতাশা আহে, নিৰাশা আহে, আৰু মধ্যবিত্ত মানুহে এতিয়া হাতত মোবাইল পাইছে, মোবাইলৰ ৰীল পাইছে, সেইবোৰ লৈ ব্যস্ত হৈ থাকে, ভাবে এজনক দায়িত্ব দিছোঁ, তেওঁৱে সকলো অসমৰ কৰিব, এজনে ভাৰতৰ কৰিব, এজনে অসমৰ কৰিব, মই নেটফ্লিক্সত চাই থাকিলেও হ'ব, ৰীল চাই থাকিলেও হ'ব। সেই যিটো এটা নেতিবাচক পলায়নবাদী মানসিকতা শিক্ষিত মধ্যবিত্ত চামৰ মাজত গঢ় লৈ উঠিছে, সেই কথাটোৱে বৰ্তমান সময়ত আচলতে আমাক ক্ষোভিতও কৰে, নিৰাশো কৰে, হতাশো কৰে। কিন্তু তাৰ মাজতো মই সদায় নতুন প্ৰজন্ম ইমান কষ্ট প্ৰত্যাহ্বানৰ মাজত উঠি অহা দেখিলে, নতুন প্ৰজন্মই ভাল কাম কৰা দেখিলে, সেইবোৰেই মই ভাবোঁ যে কলীয়া ডাৱৰৰ আগত যেনেকৈ এচেৰেঙা পোহৰ থাকে, আমাৰ কিছুমান কথাত মতামত নিমিলিলেও সেই কথাখিনি আচলতে জাতিটোক বা জাতিটোৰ এই যিটো ভৱিষ্যত তাৰ বিষয়ে বা তাৰ ওপৰত চাবলৈ, বেলেগ ধৰণে চাবলৈ এটা অনুপ্ৰেৰণাও দিয়ে। আৰু তাক লৈয়ে মানুহ, আশাত বন্দী মানুহ, সেই অনুপ্ৰেৰণাৰ মাজতেই আমি চলি আছোঁ যেন লাগে। গতিকে নিশ্চিতভাৱে তাৰ, আৰু তুমি সংযুক্ত মুক্তি বাহিনীৰ কথাও সুধিলা, আলফাৰ আন্দোলনৰ সময়তো অসমত থকা প্ৰতিগৰাকী যুৱক, আদহীয়া, বৃদ্ধ সকলোৰে মনোজগতত এইটো কথাই প্ৰভাৱান্বিত কৰিছিল। এটা সময়ত বহু মানুহে ৰবিনহুড টাইপৰ তেওঁলোকৰ যিটো ইমেজ আছিল বহুতে সমৰ্থন কৰিছিল। তেতিয়াও কিন্তু ডক্টৰ হীৰেণ গোহাঁইৰ লগত আজিৰ অসম কাকতত সদৌ অসম ছাত্ৰ মানে আমাৰ সংযুক্ত মুক্তি বাহিনী অসম আলফা আৰু আলফাৰ সমৰ্থক আৰু হীৰেণ গোহাঁই দেৱৰ মাজত কিন্তু এটা বিতৰ্ক চলিছিল। তেতিয়াও মানুহে হীৰেণ গোহাঁইক ভুল বুজিছিল, কিন্তু এতিয়া তেখেতে আন্দোলনৰ বিষয়ে কোৱা কথা বা সংযুক্ত মুক্তি বাহিনী অসমৰ বিষয়ে বহুবোৰ কথাই সম্পূৰ্ণ নহ'লেও কিন্তু সত্য প্ৰমাণিত হ'ল। গতিকে সেই কথাবোৰ মানুহে মনত ৰাখিব লাগে বুলি ভাবোঁ। হয়, যি কি নহওক আমি এই ধৰণে কথা পাতি যাওঁতেই মনলৈ আহিছে যে আজিৰ পৰা কেইটামান বছৰ আগতে অসমত কা আন্দোলনো হৈছিলে, আৰু এই কা আন্দোলনৰ সময়ছোৱাতো আকৌ সেই একেটা প্ৰশ্নই আহি পৰিছিলে যে আমাৰ জাতীয় অস্তিত্বৰ কথা, জাতিৰ ভৱিষ্যতৰ কথা। সেই সময়ছোৱাত আনকি তেতিয়া জীৱিত হৈ থকা নীলমণি ফুকন ছাৰ তেওঁ যথেষ্ট কান্দিব লগা হৈছিল, তেওঁৰ চকু পানী উলিয়াইছিল। যিটোৱে অসম আন্দোলন হৈ গ'ল, আকৌ আলফাৰ আন্দোলন হৈ গ'ল, তাৰ পাছত মাজতে নদীবান আন্দোলনো হৈ গ'ল। মোটামুটি আমি গোটেইকেইটা আন্দোলনে যদি চাওঁ, অসমীয়া মানুহক এটা হতাশাই দিয়া যেন অনুভৱ হয় একেবাৰে শেষত গৈ। আকৌ তাৰপাছত আহিলে কা আন্দোলন। এই কা আন্দোলনৰ সম্পৰ্কে আপোনাৰ দৃষ্টিভংগী কেনে, মানে বৰ্তমানৰ প্ৰেক্ষাপটত থিয় হৈ? মানে আজি 25, 30, 50 বছৰৰ পিছততো কি হয় আমি ক'ব নোৱাৰোঁ, ইতিহাসৰ মানে কি ধৰণেৰে যায় সেইটো আৰু এতিয়া কোৱা সম্ভৱপৰ নহয়। কিন্তু যোৱা আমাৰ জীৱনত আমি যিটো দেখিলোঁ, মই ভাবোঁ শেষবাৰৰ বাবে অসমীয়া যিটো মধ্যবিত্ত, কাৰণ মধ্যবিত্তক একেবাৰে এৰাইও চলিব নোৱাৰি, সকলো মানুহ সদল বলে ওলাই অহা, কিবা এটা কথাত বেয়া পায়, কিবা এটা কথাত ক্ষোভিত হৈ, সেইটো আছিল কা আন্দোলন। এতিয়া সহজে অসমীয়া মানুহ যে আহিব সেই কথাটো মোৰ মনে নধৰে। সেইবাবেই হয়তো যিবোৰ আন্দোলনৰ লগত জড়িত থকা যিবোৰ সংগঠন, তেওঁলোকেও তেনেকুৱা ধৰণৰ আন্দোলনৰ কাৰ্যসূচী নলয়, কাৰণ তেওঁলোকে জানে যে এতিয়া ল'লে মানুহ নাহিব, মানুহ ইতিমধ্যে সাংঘাতিক এক হতাশা, নিৰাশা বা ভাবে যে এনেকুৱা আন্দোলনৰ বিশেষ এতিয়া কাম নাই। কিন্তু মই ভাবোঁ কা আন্দোলনৰ সময়ত মই অসমৰ, আমি বাৰু ধৰি ল'লোঁ যে সকলো মানুহ আৱেগিক, আমিও আৱেগিক, মই ধৰি ল'লোঁ হাইপথেটিকেলি, কিন্তু পৃথিৱীৰ বিভিন্ন দেশত বসবাস কৰা উচ্চ শিক্ষিত, প্ৰায়বোৰ বিজ্ঞানৰ ডিগ্ৰীৰে সৈতে সমৃদ্ধ মানুহ, অধিকাংশ অভিযন্তা, চিকিৎসক, তেনেকুৱা মানুহেও 50-60খনমান দেশত অসমীয়া মানুহে ভাৰতীয় দূতাবাসৰ সন্মুখলৈ গৈ এইখনৰ বিৰোধ কৰিছিল। তাৰমানে মই এইটো কথা ক'ব বিচাৰিছোঁ, অসমৰ মানুহখিনি বাৰু আৱেগিক হৈ গ'ল, ইয়াত যি ধৰণৰ আন্দোলনৰ এটা প্ৰক্ৰিয়া আৰম্ভ হ'ল,
শিল্পী সমাজেও আহি কৰিলে, বহুত সমালোচিত হ'ল, কোনোবাই ক'লে ৰাজপথৰ পৰা এইটো খেলপথাৰলৈ গ'ল, বহুত কথা ইয়াত মানে নেৰেটিভ, কাউণ্টাৰ নেৰেটিভ কিছুমান আছে। সেই সকলোখিনি নিলগাই থৈ আমি যদি চাওঁ যে বাহিৰৰ মানুহখিনিও হৈছিল, কিহৰ বাবে হৈছিল? আন আন্দোলনৰ ক্ষেত্ৰত ইমান হোৱা নাছিল। এতিয়াতো এটা হ'ল তথ্য প্ৰযুক্তিয়ে আচলতে মানুহক সুবিধা কৰি দিছে, তেওঁলোকে লগে লগে গম পায় অসমত কি হৈছে। সকলোৱে অনুভৱ কৰিছিল যে ভূপেন হাজৰিকাৰ সেই গীতটো যে মোৰ ৰাইক ভাল পাওঁ বুলিলে আনৰ ৰাইক ঘিণ কৰাটো জানো বুজাব? নুবুজায়। ভূপেন হাজৰিকাই সেইটো কথা সেই অসম আন্দোলনৰ সময়তে সেই গীতটোৰ জৰিয়তে কৈ গৈছে, আমি অসমীয়া নহওঁ দুখীয়া, নহয় জানো? গতিকে সেই ভূপেন হাজৰিকাৰ কেতবোৰ গীতৰ মাজত থকা কথা আমাৰ জীৱনকালতে তেওঁৰ গীতটো প্ৰথম গোৱাৰ সময়তো শুনিলোঁ, আৰু সেইখিনি কথা বাস্তৱত নেতিবাচক ৰূপত যি ধৰণৰ সকিয়নি দিছিল, সেই সকিয়নি আমাৰ মানুহে মনত নৰখা বাবে, সেইখিনি গ্ৰহণ নকৰা বাবে তাৰ আমি বেয়া ফলাফলটোও দেখিলোঁ। গতিকে সেইকাৰণে মই ভাবোঁ যে কা আন্দোলনটোৰ যুক্তিযুক্ততাত নিশ্চিতভাৱে আছিল। এটাটো সাংবিধানিক দৃষ্টিকোণৰ পৰা আছিল যে এটা বিশেষ ধৰ্মৰ মানুহক লক্ষ্য কৰি কৰাৰ কাৰণে এখন ধৰ্ম নিৰপেক্ষ দেশে পাৰিব নে নোৱাৰে, এই বিষয়ত মই অধিক এইকাৰণে ক'বলৈ নাযাওঁ, কাৰণ সেইটো হয়তো উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ যদিও ইতিমধ্যে দিব লাগিছিল, দিয়া নাই, তেওঁলোকৰ হয়তো এটা সময়ত তেওঁলোকৰ এটা সিদ্ধান্ত দিব। কিন্তু অসমৰ পিনৰ পৰা, অসমৰ যদি এই কথাটো ছাত্ৰ সন্থায়ো কয়, এই কথাটোৰ লগত মই একমত, যে এইখন আইন যদি ইয়াৰ কেইখনমান ৰাজ্যৰ কাৰণে, উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে বেয়া, অসমৰ 2-3খন জিলাৰ কাৰণে যদি বেয়া, অসমৰ বাকী থকা কামৰূপ, শোণিতপুৰ, যোৰহাট, ডিব্ৰুগড়, শিৱসাগৰৰ কাৰণে, গোৱালপাৰাৰ কাৰণে কেনেকৈ ভাল হ'ব? এই কথাটো তেনেকেই ওলাই পৰে। গতিকে আমি ভাবিছিলোঁ যে অসমক ইয়াৰ আওতাৰ পৰা অন্ততঃ বাহিৰত ৰাখিব। সেইটো কিমান বাস্তৱমুখী মই কোৱা নাই দেই, এইটো সম্পূৰ্ণ বাস্তৱমুখী নহ'বও পাৰে, কিন্তু কেতিয়াবা কেতিয়াবা সম্পূৰ্ণ বাস্তৱমুখী নহ'লেও মানুহক আশ্বস্ত কৰিবলৈ আমাক আচলতে ৰাষ্ট্ৰই বা কেন্দ্ৰীয় চৰকাৰে এইখিনি কৰিব লাগিছিল, কিন্তু নকৰিলে। আমাৰ মাজত থকা যিটো বিভাজন, আমাৰ মাজত থকা আপোচকামী মানুহৰ সংখ্যাধিক্য, আৰু আমাৰ মাজত আমাৰ অসমীয়া মানুহৰ যিটো আমাৰ ডেম'গ্ৰাফিক যিটো আমাৰ পজিশ্যন, আজি আমি জনসংখ্যাৰ দিশৰ পৰা আজি তামিলনাডুত তামিলৰ যিটো ধৰণৰ জাতীয়তাবাদ চলিব পাৰে, বা যিটো জাতীয়তাবাদ তাত হয়তো সম্ভৱপৰ, মহাৰাষ্ট্ৰত মাৰাঠী জাতীয়তাবাদ যেনেকৈ সম্ভৱপৰ, অসমত সেই সংকীৰ্ণ অৰ্থৰ অসমীয়া কেন্দ্ৰিক জাতীয়তাবাদ সম্ভৱপৰ নহয়। এইটো ভালো হ'ব পাৰে, বেয়াও হ'ব পাৰে, এইটো মই বেলেগ কথা, মই খালি কৈছোঁ ইটছ এ ষ্টেটমেণ্ট অফ ফেক্ট, এইটো সম্ভৱপৰ নহয়। গতিকে সেইবোৰ দিশৰ পৰাও যেতিয়া শাসকীয় দল বিজেপিয়ে দেখিলে যে ইয়াত অসমীয়া অসমীয়া কৰি বান্ধি ৰখাতকৈ আমি যদি হিন্দুত্বৰ ছাতিৰ তললৈ সকলোকে লৈ আহোঁ, বিহাৰী, বঙালী, নেপালী, অসমীয়া সকলোকে লৈ, লগত আমাৰ হিতাধিকাৰী আছে, লগত আমি দুটা ধৰ্মৰ মানুহৰ মাজত বিভাজন কৰিব পৰা কেতবোৰ অস্ত্ৰ আছে, সেইধৰণে তেওঁলোকে দেখিছে যে ৰাজনৈতিক যিখন বৈতৰণি পাৰ হোৱাৰ ক্ষেত্ৰত আমি সহজে আগবাঢ়ি যাব পাৰোঁ। আৰু বহু অসমীয়া মানুহেও তেওঁলোকক, আটাইতকৈ উজনি অসমতে কা আন্দোলনৰ বেছি বিৰোধী আন্দোলন হৈছিলে, কোনোবা MLA মন্ত্ৰীৰ ঘৰো তেওঁলোকে জ্বলাইছিল, যিটো সম্পূৰ্ণ বেয়া কথা। মই হিংসা, কোনো হিংসাস্ত্ৰী উপায়টো কেতিয়াও সমৰ্থন নকৰোঁ, কিন্তু আটাইতকৈ আকৌ সেই উজনি অসমতে ভাৰতীয় জনতা পাৰ্টীয়ে ভাল ফলাফল দেখুৱায়। গতিকে এইটো এফালৰ পৰা চাব গ'লে ৰহস্য, এফালৰ পৰা চাব গ'লে একো ৰহস্য নহয়। আমাৰ মানুহৰ মাজত আৰু আমাৰ জনসংখ্যাৰ যিটো গঠন, সেই কথাটো আচলতে ডেম'গ্ৰাফিক যিটো আমাৰ পেটাৰ্ণ, সেই কথাটোৱে বহুবোৰ কথা আচলতে স্পষ্ট কৰি দিয়ে। হয়, যি কি নহওক আমি ৰাজনীতিৰ সম্পৰ্কে বহুখিনি কথাই আলোচনা কৰিলোঁ, আৰু আলোচনা নিশ্চয়কৈ কৰিম, কিন্তু এতিয়া যিহেতু আমাৰ এই আলোচনাটোত ব্যক্তিগত জীৱনটো আমি চুব লাগিব। আপুনি নাবাৰ্ডত চাকৰি কৰিলে, আপুনি প্ৰথমতে লক্ষ্ণৌতে জইন কৰিছে, তাৰপিছত ভাৰতৰ বিভিন্ন ৰাজ্যত গৈছে চাগে। আপোনাৰ চাকৰি জীৱনৰ যি অভিজ্ঞতা, চাকৰি জীৱনৰ অভিজ্ঞতাৰ সম্পৰ্কে আপুনি কি ক'ব? চাকৰি জীৱনৰ অভিজ্ঞতাত মই এইটোৱে কওঁ, আমি সাধাৰণতে এটা কথা শুনি শুনি ডাঙৰ হৈছিলোঁ, আমিও বিশ্বাস কৰিছিলোঁ, বহু সময়ত কৈছিলোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ মানুহক মাহিয়াই এটা দৃষ্টিকোণেৰে চায়। যদি আমি কথাটো লওঁ যে শৰাইঘাট যেতিয়া দলং হৈছিল 62-63 চনত, তাৰ আগতে গংগাৰ ওপৰত 6খন নে 7খন দলং ইতিমধ্যে আছিল। কিছুমান দৃষ্টিকোণৰ পৰা চালে কথাবোৰ হয় যেন লাগে, কিন্তু আন কিছুমান আঁচনিৰ পিনৰ পৰা যদি চাই, মই নাবাৰ্ডৰ কথাই যদি কওঁ, মই যোগদান কৰাৰ সময়ৰ আগৰ কথা মই নাজানো, পিছৰ সময়ছোৱাত মই গুৱাহাটীতো 7 বছৰ কাল কাম কৰিছোঁ, প্ৰতিটো আঁচনিৰ ক্ষেত্ৰতে উত্তৰ পূৰ্বাঞ্চলক কিন্তু বেছি মৰমেৰে চোৱা হয়। আজি বিহাৰ বা বিহাৰকো চোৱা হয়, কিন্তু আজি ধৰি লওক এখন চৌকল, মানে আমাৰ যিখন ডেভেলপ ষ্টেট বুলি কয়, মহাৰাষ্ট্ৰ, তামিলনাডু, কৰ্ণাটকা, চৌকল ক'লে ভুল হ'ব, তেওঁলোক নিশ্চিতভাৱে আমাতকেতো উন্নয়নৰ মাপকাঠিত তেওঁলোক আগবাঢ়ি গৈছে। গতিকে তেওঁলোকক যিবোৰ সুবিধা দিয়া হয়, অসমক বেছি দিয়া হয়, কিন্তু তথাপিও অসমত বহুবোৰ ক্ষেত্ৰত পাছ পৰা।
আমাৰ ডিষ্ট্ৰিক্ট কোঅপাৰেটিভ বেংক বুলি কয় মানে DCCB বুলি কয় এসময়ত আছিলে শিৱসাগৰ DCCB গোটেই উত্তৰ পূৰ্বাঞ্চলত এটাই আছিল তাৰ তোমালোকৰ চাগে জন্মই হোৱা নাই তেতিয়া যোৰহাটত তাৰ হেডকোৱাৰ্টাৰ আছিল অসমৰ মানুহে মই অসমৰ মানুহ বুলিয়ে কৈছোঁ আমি সেইটো জীয়াই ৰাখিব নোৱাৰিলোঁ এছকাৰ্ট বেংক যিটো লেণ্ড ডেভেলপমেণ্ট বেংক বুলি কয় বিভিন্ন ৰাজনৈতিক কেলেংকাৰী হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনত সেইটো মানে প্ৰায় নথকা বুলিয়ে ক'ব পাৰা একেবাৰে মৃত্যু বুলি ক'বলৈ মই বেয়া পাইছোঁ থকা নথকা একেই বিভিন্ন ক্ষেত্ৰত আমি দেখিছোঁ যেতিয়া আমাক কিছুমান আঁচনিৰে বেছি মৰম কৰাও হয় উত্তৰ পূৰ্বাঞ্চলৰ মানুহে আমাৰো তাৰমানে মানসিকতাৰ কিবা এটা কিন্তু পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আছে সেই কথাটো মই শিকিলোঁ যে বাহিৰৰ মানুহৰ এই যিটো কষ্ট সহিষ্ণুতা বাহিৰৰ মানুহৰ পৰিশ্ৰম কৰাৰ প্ৰতি তেওঁলোকৰ যিটো এটা আগ্ৰহ সেই কথাটো কিন্তু অসমৰ অসমীয়া মানুহৰ কম মই সকলোৰে বুলি নকওঁ কিন্তু সাধাৰণীকৰণ কৰিলে সেই কথাটো কিন্তু ক'ব পাৰি সেইটো মই নিজে 25 বছৰ কাম কৰি মোৰ এটা অভিজ্ঞতা আৰু দ্বিতীয় আৰু এটা কথা নাবাৰ্ডে দিয়া অভিজ্ঞতা কিন্তু এইটো নাবাৰ্ডৰ লগত কিমান জড়িত নাজানো অসমৰ মানুহৰ লগত বেছি জড়িত মই মহাৰাষ্ট্ৰত কাম কৰিছিলোঁ পাঞ্জাৱ হাৰিয়ানাত কাম কৰিছোঁ উত্তৰ প্ৰদেশত কাম কৰিছোঁ উত্তৰ প্ৰদেশ বাৰু ঠিক আছে হিন্দী একেবাৰে হাৰ্টলেণ্ড বুলি কয় মই এখন নলওঁ মহাৰাষ্ট্ৰত মই দেখিছোঁ আমাৰ যিমান দল সংগঠন আছে মহাৰাষ্ট্ৰখনতো অসমতকৈ বহুত ডাঙৰ জনসংখ্যাও বহুত বেছি তাত কিন্তু ইমান দল সংগঠন নাই কিন্তু মাৰাঠী জাতীয়তাবাদ আমাৰ অসমীয়া জাতীয়তাবাদতকৈ মইতো ক'ম বহু বেছি গুণে শক্তিশালী তাৰ মানুহে মই পুনে অফিচত VRS লোৱাৰ সময়তো আছিলোঁ প্ৰায় সকলোবোৰ কাম কথা বতৰা মেল মিটিং তেওঁলোকে মাৰাঠী ভাষাতে কৰিব বিচাৰে অগত্যা উপায় নহ'লেহে তেওঁলোকে ইংৰাজী বা হিন্দী ভাষা ব্যৱহাৰ কৰে আমাকো সেই কথাটোৱে আচলতে এটা অনুপ্ৰেৰণা দিয়ে যে দুটা এটা মাৰাঠী আমি ক'ব পাৰোঁ নেকি বা ক'লে অলপমান আমিও বেছি মানুহে গ্ৰহণ কৰিব নেকি এনেকুৱা ধৰণৰ হয় কিন্তু আমাৰ ইয়াত মই দেখিছোঁ অকল নাবাৰ্ড বুলি মই নকওঁ অসমৰ নাবাৰ্ডত অসমীয়া মানুহ একেবাৰে কম বিভিন্ন ঠাইত আমাৰ মানুহ য'ত বেছি আছে তেওঁলোকেও পাৰিলে কোলাৰটো এৰি বোকাৰটো লোৱা মানসিকতাৰ ক্ষেত্ৰত আমি বৰ আগবঢ়া আমি পাৰিলে আমাৰ এতিয়া এয়াৰপৰ্টতে চাবা আমাৰ শ্বপিং মলত চাবা মই বহু ল'ৰাক কেতিয়াবা ধমকিও দিওঁ কেতিয়াবা মিঠা কথাৰে মানে মৰমেৰে বুজাওঁ সকলোৱে প্ৰথম হিন্দীতে ক'বলৈ বিচাৰে এতিয়া মানে হিন্দী কোৱাটো এটা ফেশ্বন হৈ গৈছে বহু অসমীয়া ককাকে অসমীয়া নাতিনীয়েক তাৰমানে অসমীয়া এইকাৰণে কৈছোঁ তেওঁ ল'ৰা বোৱাৰী দুইজনেই অসমীয়া এজন বাহিৰৰ নহয় তেওঁলোকে যুক্তিও দিয়া অদ্ভুত এটা অবান্তৰ যুক্তি যে ল'ৰাটোৱে বা পোৱালিটোৱে বা নাতিটোৱে যিহেতু আমাৰ হিন্দীত কাৰ্টুন চাই আমি আৰু হিন্দীতে কথা পাতোঁ এনেকুৱা মই বহু মানুহ পাইছোঁ গতিকে মানুহৰ যেতিয়া নিজৰ চেতনা নাথাকিব নিজৰ ভাষাক লৈ যিখন ঠাইত ভাষাক লৈ এই সমস্যাক লৈ ইমানবোৰ আন্দোলন হৈছে তাৰ পিছতো এচাম মধ্যবিত্ত মানুহ সম্পূৰ্ণ উদাসীন বা নিৰ্বিকাৰ তেতিয়া তোমাৰ সেইখন ৰাজ্যৰ মানুহৰ দল সংগঠন বেছি হ'লেও সেইখনৰ জাতীয়তাবাদ বৰ শক্তিশালী বুলি ক'ব নোৱাৰে এই দুটা কথা মানে সৰু সুৰা বহুত কথা আছে এটা একেবাৰে প্ৰত্যক্ষভাৱে কেন্দ্ৰীয় চৰকাৰ বা নাবাৰ্ডৰ আঁচনি কেন্দ্ৰিক আৰু আনটো ক্ষেত্ৰত কিন্তু আমাৰ যে লেহুকা আমাৰ যিটো ফোপোলা জাতীয়তাবোধৰ যিটো ৰূপৰেখা বা যিটো আমাৰ চৰিত্ৰ সেই কথাটোৱে কিন্তু বৰ হতাশ কৰে হয় যি কি নহওক সেই চাকৰি জীৱনৰ আমোদজনক কিবা স্মৃতি আছে নেকি আপোনাৰ চাকৰি জীৱনৰ আমোদজনক স্মৃতি মানে চাকৰি আচলতে বেংকৰ চাকৰিত বৰ বেছি আমোদৰ কথা অলপ মানে মই সেইকাৰণেও আচলতে মানে কিছুমান চাকৰিত প্ৰত্যাহ্বানপূৰ্ণ হ'লেও তাত মানে সেই প্ৰত্যাহ্বানবোৰে আচলতে কিছুমান আমেজ দিয়ে বেংকৰ চাকৰি মানে তুলনামূলকভাৱে অকণমান কি হয় মই যদি ক'ব পাৰোঁ এতিয়া আৰু বেলেগে বেয়া পাব নালাগে অলপ মানে বৰিং টাইপৰ হয় ডেবিট ক্ৰেডিট নাবাৰ্ডৰ কামটো সেই হিচাপত অলপ ইণ্টাৰেষ্টিং আমোদজনকেই কাৰণ অকল তাত ডেবিট ক্ৰেডিটৰ কথা নাই উন্নয়নমূলক বহুত কথা মোৰ কাৰণে যেতিয়া মই নাবাৰ্ডত থাকোঁতে জিলা বিষয়া হিচাপে যোৰহাটত আছিলোঁ মই বহুত পাইছোঁ এটা আমোদজনক কথা তাকে কওঁ তিতাবৰ তেতিয়া তৰুণ গগৈদেৱ আমাৰ মুখ্যমন্ত্ৰী তিতাবৰত মই এটা কিবা অনুষ্ঠানত সদায় যাব লাগে মানে যোৰহাটৰ বিভিন্ন ঠাইলৈ সপ্তাহত 5 দিন যাওঁ 4 দিন যাওঁ আত্মসহায় গোটৰ কিবা এখন মিটিং হৈছিলে গাঁৱৰ মহিলাসকল আহিছিল তেতিয়া মই তেওঁলোকক বুজাই আছিলোঁ যে ঋণ আৰু ৰাজ সাহায্য মানে কেতিয়াবা আমাক যে ৰাজ সাহায্যও দিয়ে চৰকাৰে দিয়ে ৰাজ সাহায্য আৰু ঋণটো সদায় বেংকে দিয়ে তাৰপিছত তেনেকৈ বুজাই থাকোঁতে আমোদজনক কথাটো এইটো তাৰপিছত মহিলা এগৰাকীয়ে লাষ্টত সুধিলে অলপ বয়সত ডাঙৰ বোলে বোপাই চব বুজিলোঁ এই ৰাজ সাহায্য বস্তুটো নুবুজিলোঁ এতিয়া মই অলপমান মানে কেনেকৈ বুজাওঁ অলপ বুজাবলৈ চাইছোঁ আৰু ৰাজ সাহায্য মানে এইটো ঘূৰাই দিব নালাগে ঋণ মানে ঘূৰাই দিব লাগিব আৰু এইটো সুতৰ সৈতে উইথ ইণ্টাৰেষ্ট ঘূৰাব লাগিব তাৰপিছত এবাৰত মই মোৰ মুখৰ পৰা ওলাল সাধাৰণতে মই অসমীয়া ক'লে অসমীয়া ক'বলৈ যত্ন কৰোঁ 100% কেতিয়াও নহয় এতিয়াও ইংৰাজী শব্দ বহুকেইটা ওলাইছে এবাৰত মই ছাবচিডি শব্দটো ক'লোঁ তেতিয়া ক'লে বোপাই এইটো শব্দহে ক'ব লাগে এইটোহে আচল গাঁৱলীয়া শব্দ
গতিকে ছাবচিডিয়ে বুজাই দিলেও এইটো ছাবচিডি, এইটোৱেই ৰাজ সাহায্য। কেতিয়াবা কেতিয়াবা মানে ভাল অসমীয়া শব্দটোৱেও যিটো অলপ মানে সাহিত্যৰ গুণ থকা কিন্তু আমাৰ থলুৱা শব্দ, সেই শব্দটোৱে কিছুমান কথা ব্যক্ত কৰিব নোৱাৰে, প্ৰকাশ কৰিব নোৱাৰে, যিটো ইংৰাজী ছাবচিডি শব্দটোৱে। এনেকুৱা বেংক মেনেজাৰো পাইছোঁ অসমীয়া, মানে বেংকৰ প্ৰবন্ধক বুলি ক'ব লাগিব, যি ঋণ বুলি ক'লে তেওঁ নিজেই নিশ্চিত নাছিল ঋণ বস্তুটোনো কি। আৰু পিছত যেতিয়া লোনটো তেওঁ কৈছে অসমত পঢ়া নাছিল যদিও অসমীয়া, তথাপি আৰু ঋণ মানে তেওঁ 15-20 বছৰ কাম কৰি ঋণ মানে কি তেওঁৰ নিজৰে অকণমান খুদুৱনি আছিল। যেতিয়া লোন বুলি কোৱা হয় তেতিয়াহে তেওঁৰ মনলৈ স্পষ্টতা আহে। এনেকুৱা বহুত যেতিয়া আমি যাক সাধাৰণ বুলি কওঁ, এই সাধাৰণ মানুহ বুলি কোৱা বুলি কয়, মই সাধাৰণ বুলি বিশ্বাস নকৰোঁ। মই ভাবোঁ সকলোৱে সাধাৰণ এই পৃথিৱীৰ এই বিশ্ব ব্ৰহ্মাণ্ডৰ মানে ধূলি মাকতিৰ মাজত, তাৰ মাজত কিন্তু তেনে মানুহৰ লগত কাম কৰাৰ আমেজো বেলেগ। আৰু তাত বহুত মানুহৰ জীৱনৰ লগত জড়িত থকা বহু ঘটনা উপঘটনা তেনেকুৱা পোৱা যায়, আৰু সেইবোৰে আচলতে মানুহক কেতিয়াবা কেতিয়াবা হহুৱাই, কেতিয়াবা কেতিয়াবা নতুন কথা শিকাই থৈ যায়, চিন্তা কৰিবলৈ, চিন্তা উদ্ৰেককাৰী কথাও থাকে। যি কি নহওক, আপোনাৰ ব্যক্তিগত জীৱনত আপোনাৰ হবি কি? ব্যক্তিগত জীৱনত আগতে আছিল মই অলপ কিতাপ পত্ৰ পঢ়ি ভাল পাওঁ, মই গান শুনো, আৰু মই অকণমান ফুৰিও ভাল পাওঁ। আৰু মোৰ বন্ধু বান্ধৱৰ লগত, বহু মানুহে আকৌ সেইটো মোৰ অলপমান আচৰিত পায়, মোৰ এটা মানে বন্ধুৰ যিটো দল আছে, মানে প্ৰাথমিক বিদ্যালয়, কলেজিয়েটৰ, কটনৰ, দিল্লীৰ, আৰু তাৰ পিছত লগ হোৱা, তাত মোৰ 8,000 মান, মানে মোৰ মোবাইলটো দেখি মানুহ আচৰিত হয়, 8,000ৰ ওপৰত ফোন নাম্বাৰে আছে। অকল বন্ধুৰ নহয়, প্লাম্বাৰৰ পৰা আৰম্ভ কৰি বন্ধু চব লৈ কৈছোঁ আৰু মই। গতিকে মোৰ মানুহৰ লগত, বহুত মানুহে এতিয়া তোমাৰ এইটো সাক্ষাৎকাৰ যদি বহুত মানুহে চায়, আৰু মানুহে হয়তো বিচাৰিব, কিবা এটা লাগিলে মোক ফোন নাম্বাৰটো বিচাৰে। সাধাৰণতে মোৰ ফোন নাম্বাৰ থাকে বা এইবোৰ গুগল জিমেইলৰ লগত চিংক কৰিও ৰাখিব পাৰি। গতিকে মই অকণমান গ্ৰিগেৰিয়াছ, ছ'চিয়েল বুলি যিটো কয় মানুহৰ লগত, অকল মানে চিৰিয়াছ হৈ পঢ়া শুনা কৰি অসম আৰু মানৱ জাতিৰ উত্তৰণৰ বাবে বহি থকা সাধক বা বাহক মই নহয়, এইটো কথা মই স্পষ্ট কৰি দিওঁ। হয়, সেইটো কামো মোৰ ভাল লাগে। তাৰ লগতে মই যি ৰং ৰহস্যে মানুহৰ অন্যৰ জীৱনত ব্যাঘাত নজন্মায়, অন্যৰ জীৱনলৈ কোনো ধৰণৰ নিৰানন্দ নানে, তেনেধৰণৰ ৰং ৰহস্য ফূৰ্তি ফাৰ্তা কৰি থাকিও মই ভাল পাওঁ। আমাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান, গেট টুগেডাৰ বুলি যিটো কয়, তেনেকুৱা হৈ থাকে কটনৰ, দিল্লীৰ, স্কুলৰ, সেই প্ৰত্যেকবিলাকতে মই সক্ৰিয়ভাৱে তাত মই ভাগ লওঁ বুলি কয়, আৰু ফেচবুক বা সামাজিক মাধ্যমত ময়ো ফটো দিওঁ, তেওঁলোকেও দিয়ে, সেইটো এটা আছে। গতিকে জীৱনৰ হবি হ'ল জীৱনৰ ভাল বস্তুবোৰ যিখিনি মই পাৰিছোঁ অপব্যৱহাৰ নকৰাকৈ সেইখিনি গ্ৰহণ কৰা, আৰু পাৰিলে ইবোৰ কথাৰ প্ৰতি মোৰ বৰ বেছি আগ্ৰহ নাই। ধৰি লোৱা আজিকালি মানুহৰ সাংঘাতিক আগ্ৰহ, বৰ বেছি ধৰ্মপৰায়ণ, জ্যোতিষ, ফেংচুই, বাস্তু, এনেকুৱা ধৰণৰ কথা, মই সেইবোৰ কথাত কমকৈ বিশ্বাস কৰোঁ। সেইবোৰ কথাৰ দ্বাৰা মানুহ বৰ বেছি উদ্বিগ্ন হৈ থাকিব লাগে বুলি মই নাভাবোঁ। মই নিজেও হৈ নাথাকোঁ। মোৰ হাতত কেতিয়াও আঙুঠি নেদেখিবা, যিটো তুমি ৰাজনীতিবিদ বা বহু অৰাজনৈতিক দলৰ নেতাৰ আঙুঠি, মানে 10টা আঙুলিত 11টা আঙুঠি দেখা যায়। সেইটো মোৰ ব্যক্তিগত জীৱন। মই ভাবোঁ ভূপেন হাজৰিকাৰ কেতবোৰ গান, যে মানুহে মানুহৰ বাবে, পাৰিলে মানুহক সহায় কৰিব লাগে। নিজৰ জীৱনটো মই কোৱা নাই, মই অন্তত কৰিব পৰা নাই, সকলো ত্যাগ কৰি বোলে বেলেগৰ বাবে মই কৰিছোঁ, মই নাই কৰা। কিন্তু তাৰ মাজতে থাকি নতুন প্ৰজন্মৰ ভালৰ বাবে, অসমৰ ভালৰ বাবে, আৰু যিবোৰ কথাই বৈষম্য সৃষ্টি কৰে আমাৰ সমাজত, সেই কথাবোৰ নিৰ্মূল কৰাটোৱে মোৰ জীৱনৰ এটা পণ বুলি মই ভাবোঁ। মই মানে ভাৰতীয় সংবিধানে যিটো কৈছে সকলো মানুহ সমান, অসমত, ভাৰতত, পৃথিৱীত সকলো মানুহ সমান হ'ব লাগে। কোনোবাই জাত পাতৰ কথা কৈ, কোনোবাই ধৰ্মৰ কথা কৈ যেতিয়াই তথাকথিতভাৱে এটা উচ্চ স্থান লৈ আনক নিম্ন স্থান বা অৱনমিত কৰিবলৈ চেষ্টা কৰে, তেতিয়াই কিন্তু মই কঠোৰভাৱে বিৰোধিতা কৰাত বিশ্বাস কৰোঁ। আৰু সেই ক্ষেত্ৰত মই আপোচ নকৰোঁ, আৰু ভৱিষ্যতেও যদি আপোচ কৰিব লগা নহয়, সেইটোৱে মই আশা কৰোঁ। হয়, যি কি নহওক, যিহেতু আপুনি যথেষ্ট কেইখন কিতাপ পত্ৰ ৰচনা কৰিছে, আৰু আমিও লিখা মেলাৰ সৈতে ক'ৰবাত নহয় ক'ৰবাত জড়িত হ'বলৈ বিচাৰি থাকোঁ। গতিকে এইটো প্ৰশ্ন ব্যক্তিগতভাৱে মোৰ ফালৰ পৰাও হ'ব পাৰে, যে এখন কিতাপ লিখিবলৈ যাওঁতে, বিশেষকৈ আপুনিতো প্ৰবন্ধ পাতি ৰচনা কৰে, নন ফিকশ্যনেল ৰচনা কৰে। এখন নন ফিকশ্যন কিতাপ লিখিবলৈ যাওঁতে আপুনি ধৰক এখন কিতাপৰ বিষয়ে ভাবিছে, মই এইটো বিষয়ত এখন কিতাপ কৰিম, আপোনাৰ এই প্ৰস্তুতিটো কেনেকুৱা? এখন গোটেই একদম ফাৰ্ষ্টৰ পৰা আৰম্ভ কৰি শেষলৈকে আপুনি গোটেই আপোনাৰ প্ৰচেছটো কেনেকুৱা, যে এখন কিতাপ সম্পূৰ্ণ কৰিবলৈ? প্ৰথম আচলতে এটা মই থিমেটিক কিতাপৰ কথাটোৱে কওঁ, কাৰণ কিতাপ যিহেতু 16খন অসমীয়াত আছে, 2খন ইংৰাজী, সকলো কথা মই নকওঁ। থিমেটিক হ'লে পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ। আজি শংকৰ সংঘক লৈ
তেওঁলোকে আকৌ ক'ব ময়ূৰ বৰা আকৌ শংকৰ সংঘ বুলি কৈছে, শ্ৰীমন্ত শংকৰদেৱ সংঘ। আজি শংকৰ সংঘক লৈ যিটো বিতৰ্ক, এই গোটেইখিনি কথা মই কোনো অহংকাৰ কৰি নাই কোৱা। এনেকুৱা ধৰণৰ এটা ঘটনা যে এই ধৰণলৈ গতি কৰিছে, সেই কথাটো আজিৰ পৰা মই 13 বছৰ আগতেই লিখিছিলোঁ। তেতিয়া তেওঁলোকৰ পিনৰ পৰা মোক কোনোবা অত্যুৎসাহী সদস্যই মহম্মদ কাছাব বুলিও মোক অভিহিত কৰিছিল অসমৰ কাকতত, মানে পাব্লিক ডমেইনত কৈছিল। কিন্তু আজি মই যি 25টা বিষয় উত্থাপন কৰিছিলোঁ, তাৰ 20টাতকৈও অধিক বিষয় তেওঁলোকৰ কথা কাণ্ডই সেইখিনি কথা যে প্ৰাসংগিক আছিল, সত্য আছিল প্ৰমাণ কৰিলে। শংকৰ সংঘৰ হাতত ইমান এটা শক্তি আছিল, বিশেষকৈ তেওঁলোকৰ সেৱা বাহিনী যিটো যুৱকৰ দল, তেওঁলোক ইমান শৃংখলাবদ্ধভাৱে কাম কৰে। বৰ্তমান সময়তো আমি যিটো ৰীলৰ কথালৈ সমালোচনা কৰোঁ, বিভিন্ন ক্ষেত্ৰত অসমীয়া নতুন প্ৰজন্ম বিপথগামী হোৱা বুলি কওঁ, তেওঁলোকে শংকৰ সংঘৰ সেই সেৱা বাহিনীৰ পৰা এটা যোগাত্মক উদাহৰণ হিচাপে ল'ব পাৰে। কিন্তু একে সময়তে কিছুমান নলঙা জেঙত লাগি অসমীয়া এই এমুঠিমান মানুহ আছে, তাত ধৰ্মৰ ৰীতি নীতি আৰু আচাৰ নীতি লৈ যদি আমি মানুহৰ মাজত ইমান কঠোৰভাৱে ধৰ্মীয় কথা বতৰাবোৰ অৱতাৰণা কৰোঁ, তেতিয়াহ'লে মই ভাবোঁ আচলতে তাৰ যিটো মানৱীয় দিশ আৰু গুৰুজনাৰ শংকৰদেৱৰ যিটো বিশ্বজনীনতা, তেওঁৰ যিটো সেই অভ্ৰভেদী ব্যক্তিত্ব বা সেই তেওঁৰ যিটো বিস্ময়কৰ বৰঙণিসমূহ, তাৰ পৰা আচলতে মানুহৰ দৃষ্টিটো আঁতৰাই দিয়াৰ নিচিনা হয়। সেইবোৰ কাৰণতে মই ধৰি লওক শংকৰ সংঘৰ কথা ভাবোঁতে মোৰ ককা দেউতা যিহেতু প্ৰতিষ্ঠাপক সম্পাদক, আৰু আজি মই বহু কাকতত বহু মানুহে লিখে, আৰু তেওঁলোকৰ মাজৰ এচাম দেই, একাংশৰ কথা কৈছোঁ মই, ক্ষুদ্ৰ একাংশ, কাৰণ তেওঁলোকৰ যিসকল জ্যেষ্ঠ নেতা, তেওঁলোকে বিভিন্ন সময়ত মোৰ লগত যোগাযোগ নৰখা বুলি ক'লে ভুল হ'ব, যোগাযোগ ৰাখে। যদিও এইবাৰ তেওঁলোকৰ 2024 চনৰ শংকৰ জন্মোৎসৱৰ সময়ত প্ৰথমবাৰৰ বাবে মোক তেওঁলোকৰ পতা এটা অনুষ্ঠান, নলবাৰী উদয়পুৰ বোলা এখন ঠাইলৈ মাতিছিলে। মই অলপ আচৰিত হৈছিলোঁ, কাৰণ যে মই তেওঁলোকক সমালোচনা কৰি থৈছোঁ, কিন্তু তেওঁলোকে মাতিছে, ময়ো গৈছিলোঁ, আৰু মই মনৰ কথাখিনি তাতো কৈ আহিছিলোঁ। কিন্তু এতিয়া কথাটো হ'ল, আমাৰ জাতিটো যিবোৰ সংকটৰ মাজত আছে, প্ৰত্যাহ্বানৰ মাজত আছে, আমি সকলোকে লৈ চলাৰ কথাটো ল'ব লাগে। এটা উমৈহতীয়া ন্যূনতম কাৰ্যসূচী থাকিব লাগে। তাত ধৰ্মীয় আচাৰ নীতি, তাত জাত পাতৰ আচাৰ নীতি, তাত জনগোষ্ঠীয় বা কোনোবা কায়স্থ, কোনোবা ব্ৰাহ্মণ, কোনোবা গণক, এই ধৰণৰ কথাৰ অৱতাৰণা কৰি আমাৰ মাজত ভাগ ভাগৰ সৃষ্টি কৰিব নালাগে। আৰু সেইকাৰণে মই সেইখন কিতাপ, যিহেতু মোৰ ককা দেউতা সনতৰাম বৰা প্ৰতিষ্ঠাপক সম্পাদক আছিল, তেওঁ জীৱনত 25 বছৰ, মইতো দেখা নাই, যিমান সেই তেতিয়াৰ কালতে ব্ৰাহ্মণ পুৰোহিত বাদ দি মহাপুৰুষীয়া ধৰণেৰে আমাৰ আইতাৰ শ্ৰাদ্ধ 1933 চনত যেতিয়া কৰিলে, তাৰপিছত তেওঁৰ যিটো যাতনাৰ কথা মোৰ দেউতাহঁতৰ পৰা শুনিছোঁ, বৰ্তা খুৰাৰ পৰা শুনিছোঁ, সেই কথাটো ভাবিলে বেয়া লাগে যে ককা দেউতা বা ৰমাকান্ত মুক্তিয়াৰ বা হলধৰ ভূঞা, সেই আদিকালৰ যিসকল মানুহৰ ইমানখিনি তেওঁলোকৰ ত্যাগ, সেই গোটেইখিনি কথা বৰ্তমান সময়ৰ ক্ষুদ্ৰ একাংশ অত্যুৎসাহী সদস্যৰ বাবে গোটেইখিনি কথা বিনষ্ট হোৱাৰ কেতিয়াবা হয় উপক্ৰম হয়। গতিকে মই ইয়াৰ জৰিয়তে আহ্বান জনাইছোঁ বিভিন্ন সংগঠনৰ লগত তেওঁলোকৰ কেছ দিয়া, কাজিয়া পেচাল, এইবোৰ যাতে অৱসান হওক, আৰু অসমখন আমাৰ এমুঠিমান অসমীয়া মানুহৰ মাজত ঐক্য সম্প্ৰীতিৰ ভাৱেৰে নিজৰ বিশ্বাসটো নিজৰ লগত ৰাখি আগবাঢ়ক। আৰু সেইটোৰ লগতে জড়িত মোৰ ব্ৰাহ্মণ্যবাদৰ কলিয়াদাৰ আৰু অসম, যিটো হোমেন বৰগোহাঞিদেৱে খুব সঠিকভাৱে কৈছিলে গোটেই গ্ৰন্থখন পঢ়ি, যে এইখন আচলতে এটা বৰ্ণবাদৰ বিৰুদ্ধে, বা ব্ৰাহ্মণ্যবাদ হ'ল এটা বৰ্ণবাদ, ৰেচিজিম, তাৰ বিৰুদ্ধে লেখা গ্ৰন্থ। এইখন কোনো এটা জাতিৰ বিৰুদ্ধে লেখা গ্ৰন্থ নহয়। কিন্তু এচাম নপঢ়া মানুহে, এচাম কৌশলী মানুহে যি ময়ূৰ বৰাক বাৰে বাৰে হোলঠেকত পেলাব বিচাৰে আৰু বদনাম কৰিব বিচাৰে, তেওঁলোকে মাজে মাজে প্ৰচেষ্টাটো চলাই আছে। এতিয়া অলপ স্তিমিত হৈছে যে নাই, ময়ূৰ বৰাই বিশেষ এটা কুলক বেয়া পায় আৰু তেওঁলোকৰ বিৰুদ্ধে লিখিছে, কিন্তু গ্ৰন্থখন পঢ়িলেই সকলো কথা জলজল পটপটকৈ ওলাই পৰে। গতিকে মই দুখনৰ উদাহৰণ দিলোঁ। সেই তেনেধৰণে এটা বিষয় লোৱাৰ পিছত সেই বিষয়ত কিছু পঢ়া শুনা কৰি, কাৰণ এইখিনি কথা শংকৰ সংঘৰ বিষয়ে লিখোঁতে, ব্ৰাহ্মণ্যবাদৰ লিখোঁতে বিভিন্ন গ্ৰন্থ অধ্যয়ন কৰিব লগা হয়, আৰু অধ্যয়ন কৰি যদি মই নিলিখিলোহেঁতেন, এতিয়ালৈকে হয়তো ইয়াৰ বিৰুদ্ধে আৰু বহু কথা হ'লহেঁতেন, আৰু মই হয়তো তিষ্ঠি থাকিব নোৱাৰিলোহেঁতেন। সেইখিনি অধ্যয়ন আৰু সেইখিনি নিজৰ স্থিতিৰ ওপৰত থকা আত্মবিশ্বাস, এইটো গৌৰৱ, অহংকাৰ, দম্ভ নহয়, এই কথাটোৱে মোক সহায় কৰে বুলি মই ভাবোঁ। যি কি নহওক, আমি ইতিমধ্যে বিভিন্ন কথা আলোচনা কৰিলোঁ। আমি একেবাৰে শেষৰ ফাললৈ আহিব খুজিছোঁ। শেষৰ ফাললৈ আহিব খোজোঁতে পুনৰবাৰ এটা দীঘল টপিকটো অকণমান দীঘলেই হৈ যায়, কিন্তু তথাপিও মই মোৰ এটা ব্যক্তিগত অভিজ্ঞতাৰে প্ৰশ্নটো সুধিব বিচাৰিছোঁ যে যেতিয়া আমি সৰু হৈ আছিলোঁ, আমি যিখন অসম দেখি আহিছিলোঁ, সেই অসমখন আছিলে এক প্ৰগতিৰ কথা চিন্তা কৰা। আমাৰ প্ৰজন্মটো এনেকুৱা এটা প্ৰজন্ম, আলফা আন্দোলন শেষ হৈছে, NDFB আন্দোলন চলি আছে, ক'ৰবাত বোমা বিস্ফোৰণ হৈছে, কিবা হৈছে,
আমি সেই এটা তেনেকুৱা সময়ৰ মাজেদি পাৰ হৈ আহিছোঁ আৰু তাতে আমি দেখা পাইছোঁ যে লাহে লাহে আমাৰ ৰাজ্যখন সমাজখন লাহে লাহে এইবিলাক দিশৰ পৰা আঁতৰি ক্ৰমান্বয়ে আমি এখোজ দুখোজকৈ আগলৈ চাবলৈ শিকিছোঁ আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত যেতিয়া আমি আজিৰ বয়স পালোহি এতিয়া যদি আমি আকৌ সমাজখন চাওঁ তেতিয়া কিছুমান কথা হতাশাত ভোগা যায় যে আমাৰ সমাজখন আচলতে আমি আকৌ পিছলৈ গৈছোঁ নেকি। এটা উদাহৰণ এটা দিওঁ, কেইদিনমান আগতে মই ঘৰলৈ গৈছিলোঁ, মোৰ ঘৰ উজনি অসমত আৰু ঘৰলৈ যাওঁতে যেতিয়া তাতে মই বিভিন্ন মানুহ লগ পাইছিলোঁ, বিভিন্ন সৰু ল'ৰা ছোৱালী দেখিছিলোঁ, সেই সৰু ল'ৰা ছোৱালীখিনিৰ মুখতো তেওঁলোকৰ কথা বতৰাটো বহুতবাৰ মই শুনা পাইছোঁ বিভিন্ন ধৰ্মীয় টিপ্পনী, যিসমূহ টিপ্পনীটো আচলতে বৰ্তমান সময়ছোৱাৰ ৰাজনৈতিক ব্যৱস্থাটোৰ পৰাই আহিছে। গতিকে আমি ক'ৰবাত নহয় ক'ৰবাত মই অনুভৱ কৰিছোঁ যে আমাৰ সমাজখন ক'ৰবাত নহয় ক'ৰবাত ক্ষয় হৈ গৈ আছে, আমি পিছলৈ গৈ আছোঁ। আপুনি এনেধৰণে অনুভৱ কৰেনে? নহয়, একদম নিশ্চিতভাৱে এইটো একেবাৰে অনুভৱ কৰোঁ। মই যে অলপ আগতে কৈছিলোঁ হয়। যে মই কোনো কাৰো ব্যক্তিগত বিশ্বাসৰ ওপৰত মই অৱমাননা, অপমান বা তেওঁলোকক হেয় কৰিব নিবিচাৰোঁ। কিন্তু এই যে ভূপেন হাজৰিকাই যুৱতী অনামিকা গোস্বামী আৰু যুৱক প্ৰশান্ত প্ৰশান্ত দাসৰ দাস। গীতটো প্ৰায় 1970 হয়। চনমানত নেকি তেওঁ যেতিয়া লিখিছিল, তেওঁ এখন একবিংশ শতিকাৰ মানৱ জাতিৰ কথা, অসমৰ কথা কৈছিলে, য'ত তেওঁ সেই মানে স্পেচলৈ, মহাকাশলৈ যোৱা কথা, বিভিন্ন কথা হয়। ভৱিষ্যদৰ্শী এটা গীতৰ মাজেৰে তেওঁ সুন্দৰভাৱে কৈছিল। কিন্তু আমি এতিয়া অসমত বা ভাৰতত যোৱা কেইবছৰমানৰ সমগ্ৰ পৃথিৱীতে যেতিয়া দেখোঁ, আমাৰ এতিয়া এফালৰ পৰা আমি দেখিছোঁ ৰাইজ অফ ষ্ট্ৰং মেন, যে আগৰ যিটো গণতান্ত্ৰিক যিটো মানুহৰ মনৰ মানে ব্যৱস্থা, মানে আমাৰ উদাৰতাবাদ বা গণতান্ত্ৰিক চিন্তা চেতনা, মানৱতাবাদী চিন্তা চেতনা, এতিয়া সেইবোৰ কথা অচল টকাৰ নিচিনা বুলি এচাম মানুহে ভাবে। তেওঁলোকে ভাবে যে আমাৰ জীৱনৰ সমস্যাৰ কাৰণে আমাৰ দেশত বা ৰাজ্যত এজন ৰজাৰ নিচিনা মানুহ লাগে, যি সিদ্ধান্ত ল'ব পাৰে ডিচাইচিভ, আৰু তেওঁৱে আমাৰ গোটেইখিনি সিদ্ধান্ত ল'ব, আমি তেওঁক সমৰ্থন কৰি থাকিম, তেওঁৰ বিষয়ে বাৰে ভুচৌ সঁচাই মিছাই সকলো কথা সমৰ্থন কৰিম, আমাৰ হাতত নেটফ্লিক্স আছে, হাতত মোবাইল ফোন আছে, সামাজিক মাধ্যম আছে, আমি কেৱল তেওঁ কোৱা কথাবোৰ সঁচা হওক মিছা হওক আমি বহলাবলৈ চেষ্টা কৰিম। তাৰমানে আমি নিজৰ চিন্তাটো বন্ধকত থৈ দিম। এনেকুৱা মানুহৰ সংখ্যা সমগ্ৰ পৃথিৱীতে বাঢ়িছে। কিন্তু এনেকুৱা নহয় যে সেই মানুহে সমগ্ৰভাৱে গোটেই মানুহৰ বা পৃথিৱীৰ চিন্তা জগতক প্ৰভাৱান্বিত গভীৰভাৱে কৰিছে, কিন্তু সম্পূৰ্ণভাৱে আক্ৰান্ত কৰিব পৰা নাই। আৰু সেই যে সম্পূৰ্ণভাৱে আক্ৰান্ত কৰিব পৰা নাই, সেইকাৰণেই তুমি আজি এই প্ৰশ্নটো মোক সুধিছা। তুমি তাৰ দ্বাৰা আক্ৰান্ত নাই হোৱা, নহ'লে তুমি এইটো প্ৰশ্ন তুমি এৰাই চলিলাহেঁতেন। মই এই কথাটোৱে কওঁ, অসমত যি ধৰ্মৰ কথা তুমি ক'লা যে ধৰ্মীয় এটা কথাৰ পৰা সকলোতে ধৰ্ম গুণ, এইটো আচলতে কিন্তু প্ৰকৃত ধাৰ্মিক মানুহৰ লক্ষণ বুলি মই নাভাবোঁ। এইটো হ'ল ধৰ্মৰ নামত চলি থকা প্ৰচলিত কেতবোৰ আচাৰ নীতি, সেই আচাৰ নীতিকে আমি ধৰ্ম বুলি লৈছোঁ, যি আচাৰ নীতি আচলতে মানুহৰ এটা পদ্ধতি, মডাছ অপাৰেণ্ডি, যে ধৰ্মৰ লক্ষ্যত উপনীত হোৱা, সেই ধৰ্মৰ লক্ষ্যৰ কথা পাহৰি, ধৰ্মৰ লক্ষ্যটো মানৱতা, ধৰ্মৰ লক্ষ্য সকলোৰে উত্তৰণ, ধৰ্মৰ লক্ষ্যত কেতিয়াও হ'ব নোৱাৰে যে ময়ূৰ বৰাৰ ভাল হওক, নিকু নীতিশ দুৱৰাৰ বেয়া, এইটোতো কেতিয়াও হ'ব নোৱাৰে। সেই ধৰ্মটো তেতিয়া আমি ধৰ্ম বুলি নকমেই, নহয় জানো? গতিকে তেনেকুৱা আচাৰ নীতিবিলাকক লৈ ভূপেন হাজৰিকাই যে কৈছিল এচাম ধৰ্ম ব্যৱসায়ীৰ কথা 14 বছৰ বয়সত লিখা, অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম, ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই য'ত জাতিৰ অহংকাৰ লয় পাব তত, অস্পৃশ্যতাৰ মহাদানৱক আপোন হাতেৰে নাখিম। সেই 14 বছৰীয়া ভূপেন হাজৰিকাই অগ্নিযুগৰ ফিৰিঙতি বুলি নিজক ক'বলৈ যে তেওঁ সাহস কৰিছিল, সেইটো গীতৰ মাজত আচলতে সমগ্ৰ মানৱ জাতিলৈ, অসমীয়া সমাজলৈ এটা বাৰ্তা দি থৈ গৈছিল। কিন্তু আমাৰ সমাজে ভূপেন হাজৰিকাকো আজিকালি মানে সেই আপোচকামী সমাজৰ সেইটোৱে চৰিত্ৰ। ভূপেন হাজৰিকাৰ গানকেইটাও লাগিব, এই ধৰি লোৱা মৃত্যু দিৱস বা জন্ম দিৱসৰ সময়ত, বা নিজে যেতিয়া ষ্টেজত বা মঞ্চত উঠি যেতিয়া তেওঁ মানে কিবা এটা অনুষ্ঠান পৰিৱেশন কৰিব, কিন্তু বাকীখিনি সময়ত কিন্তু তেওঁ তাৰ যিটো আচল এছেঞ্চ, তাৰ যিটো সাহটো, সেইটো কিন্তু আমি বিস্মৃত কৰোঁ। আৰু সেইবাবেই আজি ভাৰতীয় সংবিধানখন আমাৰ সকলোৰে বাবে আটাইতকৈ শীৰ্ষস্থানীয়, উচ্চতম, আটাইতকৈ মান্য গ্ৰন্থ হ'ব লাগে। ভাৰতীয় সংবিধানে যিবোৰ কথা কৈছে, আৰু আমাৰ অকল ৰাজনৈতিক দলৰ নেতাই নহয়, বহু অৰাজনৈতিক দলৰ নেতা আৰু বহু নাগৰিক, তুমিও মইতো নাগৰিক, আমাৰ যিটো কাৰ্যকলাপ, আমি যেতিয়া সমাজত বিজ্ঞান মনস্কতাৰ পৰিৱৰ্তে জ্যোতিষীৰ কথা বেছিকৈ ক'ম, বাস্তুৰ কথা ক'ম, ফেংচুইৰ কথা যেতিয়া বেছিকৈ ক'ম, তুমি তাৰমানে ভাৰতীয় সংবিধানৰ নিৰ্দেশাত্মক নীতিত থকা বিজ্ঞান মনস্কতাৰ প্ৰচাৰ আৰু প্ৰসাৰ, তাৰ বিৰুদ্ধে আচলতে তুমি ক'ব নোৱাৰাকৈ এটা গতিৰোধক সৃষ্টি কৰিছা। এই ধৰণৰ গোটেই কামবোৰে আমাৰ আচলতে
স্পষ্ট নিৰ্দেশনা ভাৰতীয় সংবিধানত দিয়া আছে। ভাৰতীয় যিটো স্বাধীনতা সংগ্ৰাম তাৰ লগত জড়িত থকা যিসকল মহান ব্যক্তি, কিমান বেলেগ বেলেগ আদৰ্শৰ মানুহ আছিল। কোনোবা অকণমান ধৰ্ম নিৰপেক্ষ ধৰণৰ, কোনোবা খুব বেছি ধৰ্মীয়, কোনোবা অকণমান তাৰে বাওঁপন্থী, সকলো মানুহৰ সন্মিলিত প্ৰচেষ্টাৰ ফলত আমি স্বাধীনতা পাইছিলোঁ। স্বাধীনতাৰ পিছত আমি সংবিধানখন পালোঁ। তাৰ পিছত আমি যোৱা কেইবছৰমানত, যোৱা 15-10 বছৰৰ ভিতৰত আমি সেই কথাবোৰ কেৱল আক্ষৰিক অৰ্থত, চিম্বলিকেলি, প্ৰতীকী অৰ্থত আমি মূল্য দিওঁ, কিন্তু আমাৰ কথা বা কামৰ মাজত মূল্য নাপায়। আৰু সেইবাবেই তুমি যিটো কথা দেখি হতাশ হৈছা, সেই ধৰণৰ কথাবোৰ দেখা পাওঁ। এইবোৰ কিহৰ বাবে কৰে? এইবোৰ কৰে ভোটৰ অংকত। এইবোৰ কৰিলে মই ভোট বেছিকৈ পাম। উন্নয়নৰ কথা কৈ ভোট লোৱা দিগদাৰ, কিন্তু মই যদি দুটা ধৰ্মৰ মাজত বিভেদ এটা আনি দিওঁ, যদি কওঁ সেই ধৰ্মৰ মানুহ বেছি হ'লে তহঁতৰ বিপদ আছে, তেতিয়াহ'লে মই ভোট পোৱাৰ ক্ষেত্ৰত সুবিধা। আৰু মানুহেও তেনে এটা কথা মানসিকতা গ্ৰহণ কৰি লৈ এফালে হিতাধিকাৰী হৈছে, চিন্তা বন্ধকত থৈছে অধিকাংশ মানুহে, সকলোৱে বুলি নকওঁ, আৰু তেনে মানুহে এনেকুৱা মেৰু বিভাজনকাৰী শক্তিৰ ওচৰত আত্মসমৰ্পণ কৰি প্ৰকৃতাৰ্থত সমাজ, দেশ বিঘ্নিত কৰিছে। আৰু তাৰ বিৰুদ্ধে আচলতে আমি কথা কৈ যাওঁ কাৰণে শাসকীয় দল কংগ্ৰেছেই থাকক বা ভাৰতীয় জনতা পাৰ্টীয়ে থাকক, মই সকলো বুলি নকওঁ, তেওঁলোকৰ একাংশই টেলিভিশ্যনত আমি ওলালে বেয়া পায়, আমাৰ বিৰুদ্ধাচৰণ কৰে, কিন্তু আমি যিটো অসমৰ কাৰণে ভাল, মোৰ ব্যক্তিগত ভালৰ বাবে নহয়, সেই যিখন আমি অসমৰ কথা শংকৰদেৱ, চুকাফা, লাচিত বৰফুকন, নৰনাৰায়ণ চিলাৰায়ে দি থৈ যোৱা অসম, যিখন সম্প্ৰীতি সমন্বয়মুখী অসম, তেনে এখন সমাজৰ বাবেই আচলতে এইখিনি কথা ক'বলৈ যত্ন কৰোঁ। হয়, যি কি নহওক আমাৰ ইতিমধ্যে সময় যথেষ্ট হৈ আহিছে। আমি আজিৰ এই সমগ্ৰ আলোচনাটোত ময়ূৰ বৰা ছাৰৰ সম্পৰ্কে, তেওঁৰ ব্যক্তিগত জীৱনৰ পৰা আৰম্ভ কৰি তেওঁৰ দৃষ্টিভংগীলৈকে, তেওঁৰ মতাদৰ্শলৈকে আমি বিভিন্নখিনি কথা আমি ইতিমধ্যে আলোচনা কৰিলোঁ। যি কি নহওক একেবাৰে শেষত আমি দৰ্শকসকলক জনাব বিচাৰোঁ, যদিহে আপোনালোকৰ কিবা জানিব লগা আছে, কিবা প্ৰশ্ন আছে, তেন্তে নিশ্চয়কৈ আপোনালোকে আমাৰ এই ভিডিঅ'টোত নিশ্চয়কৈ কমেণ্ট কৰিব পাৰে। আৰু আপোনালোকে যদিহে এই ভিডিঅ'টো ফেচবুকত চাই আছে, তেন্তে আমাৰ ফেচবুক পেজ মুক্তাংগনক লাইক কৰক, ফ'ল' কৰক। যদিহে আপোনালোকে অন্য প্লেটফৰ্ম যেনে ইউটিউবত চাই আছে, তেতিয়া আমাক নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰক, তথা আমাৰ ইনষ্টাগ্ৰাম, টুইটাৰত যদি আপোনালোকে চাই আছে, তেন্তে আমাক আপোনালোকে ফ'ল' কৰক। আপোনালোকক পুনৰ লগ পাম অনাগত এটা ভিডিঅ'ত, অনাগত এটা খণ্ডত অফ দ্য ৰেকৰ্ডছৰ আন এজন অতিথিৰ সৈতে। তেতিয়ালৈকে আমি সকলোৱে আপোনালোকৰ পৰা বিদায় ল'ব খুজিছোঁ। আমি শেষত ময়ূৰ বৰা ছাৰক আমাক আপোনাৰ ব্যস্ততাৰ মাজতো ইমান সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ, আৰু এইদৰেই লিখি যাওক, এইদৰেই কথাবোৰ কৈ যাওক। আৰু আমি আশা কৰোঁ যে আমি যিখন অসমৰ সপোন দেখিছোঁ, যিখন ভাৰতৰ সপোন দেখিছোঁ, সেইখন যাতে আমি নিজ হাতেৰে এটা সময়ত গৈ প্ৰতিষ্ঠা কৰিব পাৰোঁ। ধন্যবাদ, মোৰো ভাল লাগিল। অফ দ্য ৰেকৰ্ড কোৱা কথাবোৰ মঞ্চত যেতিয়া অন দ্য ৰেকৰ্ড জাতিটোৰ ভালৰ বাবে ক'ব পাৰোঁ, তেতিয়াহ'লে আৰু ভাল লাগে, আৰু মানুহে যাতে ভুল নুবুজে, মানুহে এবাৰ চিন্তা কৰি চায় যে আমাৰ উদ্দেশ্যটো হ'ল অসম, অসমীয়া আৰু মানৱ জাতিৰ উত্তৰণ, ভাৰতৰ উত্তৰণ। গতিকে সেইটো দিশতেই কওঁ। আৰু কেতিয়াবা মানুহৰ মতান্তৰ হ'ব পাৰে, কিন্তু মনান্তৰ হ'ব নালাগে, আৰু সেইখিনি মানুহৰ সহিষ্ণুতা আৰু গণতান্ত্ৰিক চেতনা থাকিব লাগে বুলি মই বিশ্বাস কৰোঁ। ভাল লাগিল মোৰো, ধন্যবাদ।